নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰ আদৰণি জনাইছো এতিয়ালৈকে প্ৰায় 150 ভিডিঅ' কৰিছো আৰু এটা প্ৰশ্ন মোলৈ আহি আছে যে নতুন প্ৰজন্মৰ মাজৰ পৰা মই কাৰোবাৰ সৈতে কিছু চিন্তাশীল আলোচনা কৰিম নেকি অসমৰ পৰিস্থিতিক লৈ অসমৰ ৰাজনীতিক সমাজনীতিক লৈ কিছু আলোচনা মই কৰিম নেকি আৰু খুব এটা মেইল আহিছিল আচলতে মোলৈ তাত এগৰাকী আমাতকৈ যথেষ্ট বয়সত জ্যেষ্ঠ ব্যক্তিয়ে মোক কথাটো কৈছিল যে নৱপ্ৰজন্মৰ পৰা শুনিব বিচাৰিছো আমাৰ এতিয়া আশা নৱপ্ৰজন্মৰ ওপৰতে আছে আৰু সেইকাৰণে আজি কথা পাতো আহকত আমি এনেকুৱা এগৰাকী অতিথিৰ সৈতে কথা পাতিবলৈ লৈছো প্ৰথম কথাটোৱে হৈছে মোৰ লাগে যে তেওঁ মুকলিকৈ কথাবোৰ ক'বলৈ সাহস কৰে লিখে আৰু মানুহৰ চিন্তাক প্ৰভাৱিত কৰিব পৰা এটা কথা তেওঁৰ মাজত আছে আজি আমাৰ সৈতে আছে ৰাহুল গৌতম শৰ্মা ৰাহুল তোমাক অনুষ্ঠানলৈ আদৰণি জনাইছো নমস্কাৰ ৰাহুল যথেষ্ট কথা তোমাৰ লগত পাতিম বুলি আজি ভাবিছো ভিডিঅ'টোত আৰু প্ৰথম বিষয়টো মই কুকুহাৰ পৰাই আনিব বিচাৰিছো কাৰণ কুকুহা এতিয়া এনেকুৱা এটা হৈছে দিনটোত এবাৰ মই কুকুহা শুনো বিশেষকৈ যেতিয়া অকমান আজৰি পাইছো মই কালি চাগে তোমাক কৈছিলো যে গানটো এবাৰ শুনি হেঁপাহ নপলায় প্ৰত্যেকটো শব্দত সঁচাই যেন ভাগৰ লাগিছে এনেকুৱা কেতিয়াবা লাগে কেতিয়াবা সেই ভাগৰ লগাৰ মাজতো আকৌ উঠি থিয় হোৱাৰ কথাটো গানটোতে আছে তোমাক আন্তৰিক অভিনন্দন জনাইছো ইমান সুন্দৰ এটি উপহাৰ দিয়াৰ কাৰণে আৰু টিম কুকুহালে বহুত বহুত মৰম অভিনন্দন জনাইছো থেংক ইউ মই কুকুহাৰ আৰৰ কথা অকণমান জানিব বিচাৰিছো কেনেকুৱা পৰিস্থিতিত তুমি লিখিলা কুকুহা শব্দটোতে এক ধৰণৰ মানে এটা বিষাদ এটা কিবা এনেকুৱা এটা যেন শূন্যতা উৰি গৈছে এনেকুৱা ধৰণৰ ভাৱ এটা আছে কুকুহাত তুমি ভীষ্মৰ অনুসংগও আনিছা মই অকণমান জানিব বিচাৰিছো এই বিষয়ে কুকুহা শব্দটো আচলতে মই শিকিছিলো ইমৰান শ্বাহৰ কিতাপৰ পৰা তেওঁৰ কিতাপ এখন আছে কুকুহা বুলি হয় গতিকে তেওঁ সাহিত্য সভাপতি হ'ল তেতিয়া তেওঁ সাহিত্য সভাপতিতে মই ক্লাছ 8 মানত পঢ়ি আছিলো চাগে গতিকে তেওঁ সভাপতি হোৱাৰ লগে লগে আমাৰ থাকেই নহয় সাহিত্যৰ সভাপতি হৈছে তেওঁ কি লিখিছে কি কৰিছে এইটো জানিব লাগিব আমি তো তেনেকুৱা কৰোঁতে আগবাকে উলিয়াইছিলে কিতাপখন গতিকে কুকুহা বুলি কিতাপ এখন ইমৰান শ্বাহৰ কিতাপ এখন আছে গতিকে তাৰ পৰা শব্দটো মই প্ৰথম শিকাৰ পাছত মই গানটো কেতিয়াও মানে সেই শব্দটো কেতিয়াও লিখিম বুলি ভাবাও নাছিলো মোৰ সেইটো মোৰ কনচিয়াছ গোটেই কাৰবাৰটোত নাছিলে সেইটো কিতাপ এই গানটো হ'ল কি মই এদিন ৰাতি এনেও লকডাউনৰ মাজত আমি আৰু আমাৰ গোটেই কামবিলাক ৰাতি হয় তো এদিন পাপুদাই অনুৰাগে ফোন কৰিলে মোৰ ৰাতি তোলে ট্ৰেক এটা পঠিয়াইছো তই লিখ লিখোতে মোক ক'লে যে তই বস্তুটো বহুত বেছি তই মানে কম্পজিশ্যনটো বিৰাট ডাৰ্ক গতিকে তই সেই ডাৰ্কনেছটো ৰাখি পেলাই গানটো লিখ লিখোতে শব্দটো কেনেকে আহি গ'ল একজেক্টলি মই নাজানো মানে এইটো এনেই মানে মই বিনয়ী হৈ পেলাই কোৱা নাই কিন্তু মানে সেই শব্দটো বহুত দিনৰ পৰা লিখিম বুলি মই ভাবি আছিলো মানে শিকাৰ পৰাই শব্দটো লিখাৰ এটা মোৰ টেন্ডেন্সি এটা আছিলে কিন্তু এই গানটোত সেই সুৰটোৰ লগত সেই কম্পজিশ্যনৰ লগত শব্দটো কৰবাত নহয় কৰবাত আহি গ'ল আৰু নিজে নিজে আহি গ'ল সেইটো সেই শব্দটো মানে মই লিখি থাকোতে আহি গ'ল সেইটো আহাৰ পিছত মই গানটোৰ নাম দিয়া নাছিলো আৰু মই কৈছোৱে অলৰেডি যে মই আপুনি কৈছে মহাভাৰতৰ কথাই কৈছে সেইকেইদিন পুৰা আমাৰ মানে হেৰি চলি আছে সেইকেইদিন পুৰা টিভিত মহাভাৰত চলি আছে মহাভাৰত চলি থাকোতে আমাৰ মহাভাৰতৰ মানে মায়ে আমাৰ অলপ মহাভাৰতৰ বিষয়ে মহাভাৰতক লৈ আমাৰ মানে মহাভাৰতৰ ভীষ্ম কেৰেক্টাৰ লৈ মায়ে এখন পেপাৰ এখন লিখিছিল মোৰ মায়ে পেপাৰখনৰ কথাটো আছিলে যে ভীষ্মৰ যে প্ৰতিজ্ঞাটো হ'ল প্ৰতিজ্ঞাটো যদি তেনেকুৱা নহ'লেহেঁতেন তেতিয়াহ'লে মহাভাৰতখন এনেকুৱা হ'লহেঁতেন নেকি সেই কথাবিলাক থাকে নহয় মানে আৰু সেইবাৰে বাৰু যি হ'ল তেওঁ প্ৰতিজ্ঞা কৰিলে হৈ গ'ল সেইটো হৈ গ'ল কিন্তু যিখিনি হ'ল তাৰ পাছত এজন মানুহে নিজৰ প্ৰতিজ্ঞাটো লৈ তাৰ যিখিনি কনচিকুৱেন্স খিনি পিছত হোৱা ঘটনা সংঘটন গোটেইখিনিক লৈ সেই মানুহজনেনো কেনেকে ফিল কৰিছিলে
তেওঁ নিজে ভাবিছিল নেকি কেতিয়াবা যে এইটো মই যদি এনেকুৱা নকৰিলে তেনেকুৱা নহলহেঁতেন গতিকে তেওঁৰ কৰবাত যদি তেওঁ ফুৰ্তি লাগিছিলে যে তেওঁ কৰাৰ কাৰণে এনেকুৱা হৈছে কৰবাত তেওঁৰ সেই গ্লানিটো আছিলে যে মই কৰাৰ কাৰণে এই কামটো এনেকে ভুলকে হৈ গল গতিকে ভীষ্ম কেৰেক্টাৰটো যিহেতু তেওঁ পিতামহ বুলি কয় গতিকে তেওঁ সেই গ্লানি আৰু গৰ্বৰ যিটো দ্বন্দ্ব মানে এই কন্ট্ৰাডিকশ্যনটোৰ মাজত গোটেই ভীষ্ম কেৰেক্টাৰটো মই চাওঁ আৰু তেওঁৰ মই মানে প্ৰতীকী ভাৱত যদি আমি চাওঁ যে তেওঁৰ ওচৰত মানে আপোনাৰ তেওঁক কৈছিলে যে তেওঁ নিজে মৰিব পাৰিব তাক বেলেগে মাৰিব নোৱাৰে গতিকে গোটেই শৰসজ্জাত তেওঁ আছে তেওঁৰ গোটেই বুকু ভেদি শৰ পাৰ হৈ গৈছে তেওঁ শৰৰ বিচনাত তেওঁ শুই আছে কিন্তু তেওঁ মৰিব পৰা নাই তেওঁ নিজে ইচ্ছা কৰিলেহে মৰিব পাৰিব গতিকে ইচ্ছা মৃত্যু আছিলে তেওঁৰ বুকু দি শৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁ মৰিব পৰা নাই যেটো আমাৰ সকলোৰে হয় সেইটো জীৱনত যে ইমান ডাঙৰ সমস্যা এটা হৈ গ'ল তথাপি আমিতো সুইচাইড কৰি দিব নোৱাৰো নহয় গতিকে আমি নিজৰ ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰো সেই সিদ্ধান্ত লোৱাৰ গোটেই কাৰবাৰটো ভীষ্মৰ ওচৰত আছিলে গতিকে তেওঁ শৰসজ্জাত থকাৰ পিছত মানে ভীষ্মৰ গোটেই চৰিত্ৰটোৰ প্ৰতিজ্ঞাৰ কনচিকুৱেঞ্চেছ খিনি প্ৰতিজ্ঞাটোক লৈ পেলাই তেওঁ কিখিনি কথাত তেওঁ মানে কৰবাত তেওঁ হয়তো গৰ্ব অনুভৱ কৰিছে কৰবাত তেওঁ সেইটোৰ কাৰণে তেওঁ গ্লানিত ভুগিছে সেই গোটেই দ্বন্দ্বটো লৈ বা তেওঁ মৃত্যুৰ সময়তো শৰসজ্জাত আছে কিন্তু তেওঁ নিজৰ ইচ্ছাতহে মৰিব পাৰিব গতিকে নিজৰ ইচ্ছাত মৰিব পাৰিব সেই কথাটো শুনাত যিমান সহজটো কথা নহয় তেওঁ নিজকে মানে তেওঁ এলাউ কৰিব লাগিব যে নাও আই হেভ টু ডাই সেইটো তেওঁ ভীষ্ম নিজকে এলাউ কৰিব লাগিব গতিকে সেই আৰু স্বাভাৱিকভাৱে মৰিব নোৱাৰাৰ যিটো যন্ত্ৰণা নিজক মাৰিব লাগিব সেইটো তেওঁৰ কাৰণে স্বাধীনতা যিমান সেইটো বৰ যিমান ইমান বেছি তেওঁৰ কাৰণে বাৰ্ডেনো সেইটো যেটা নিজকেহে নিজে মাৰিব পাৰিব গতিকে সেইটো এটা বাৰ্ডেন এইটো তেওঁ নিজক সেই মুহূৰ্তত ক'ব লাগিব যে মই মৰিম এতিয়া গতিকে সেই গোটেই কথাখিনি লৈ পেলাই মই সেইকাৰণে কৈছিলো যে মানে এগনি আৰু এক্সটাসি যিটো কন্ট্ৰাডিকশ্যন সেইটো লৈ পেলাই গোটেই গানটো গতিকে তেনেকে হৈ গ'ল আৰু একচুৱেলি গানটো লিখোতে ইমান কথা ভাবা নাছিলো পঠিয়াই দিয়াৰ লগে লগে কম্পজিশ্যনটো এনেকুৱা আছিলে যে গোটেই সেই সময়খিনিত সেই এমাহ দুমাহত ভাবি থকা গোটেই কথাখিনি আৰু যেটো লকডাউন আছিলে আমি সবেই অলপ নিজৰ মাজতে আমি ডিপ্ৰেছড হৈ আছিলো অলপ কথাবিলাক আমি ভাবিবলৈ পাইছিলো সেই কথাখিনি লৈ পেলাই হঠাৎ কাৰবাৰটো হৈ গ'ল আৰু গানটো লিখোতে সময় লাগা নাই গানটো হাৰ্ডলি 1-2 ঘণ্টাৰ ভিতৰত হৈছে গানটো কিন্তু সেই কথাখিনি সাবকনশিয়াস মাইন্ডত হসাই সেইটো একদম এটা 1-2 ঘণ্টাৰ ভিতৰত হোৱা গান কিমান সময় হৈছে এক্সাক্ট মই এটা ক'ব নোৱাৰিম যে কিমান সময়ত মই গানটো লিখিছিলো কিন্তু হয়তো সাবকনশিয়াস মাইন্ডত সেই গোটেই কথাখিনি আছিলে আৰু সেই কাৰণে গানটো তেনেকে ওলাই গ'ল আৰু পাপুদাৰ লগত অনুৰাগৰ লগত এইটো কৰা মই প্ৰথম কাম নহয় আমি ইয়াৰ আগত এইটো মই পাপুদাৰ লগত কৰা 4 নম্বৰ গান ইয়াৰ আগতে 3টা গান কৰিছো যি 3টা গানটো ৰিলিজ নকৰিলে তেওঁ ক'লে যে এটা হোৱা নাই মানে এটা ৰিলিজ কৰিবলৈ গান হোৱা নাই মানে গতিকে তাত সেই বস্তুটো তেওঁ যিটো বিচাৰিছিলে মই লিখিব পৰা নাছিলো কিন্তু এই গানটোৰ ইন্টাৰেষ্টিং কথা মই লিখিছো যিটো এটা শব্দ বাক্য তাৰপিছত চেঞ্জ হোৱা নাই গানটো লিখোতেও 1 ঘণ্টা 1.5 ঘণ্টাতকৈ বেছি সময় লাগা নাই গতিকে হয়তো সেই মানে সেই সময়টোৰ কাৰণে যেন আমি ৰৈ আছিলো যে তেওঁ সেই স্পেসিফিক কম্পজিশনটো কৰিব সেই স্পেসিফিক কম্পজিশনত মই স্পেসিফিক শব্দকেইটা লিখিম গতিকে তেনেকে হৈ গ'ল আৰু গতিকে মই এইখিনিয়ে কম খুব ভাল লাগিলে ৰাহুল আৰু কুকুহা আচলতে এনেকুৱা এটা সময় এই অতিমাৰীৰ সময়ছোৱা আচলতে আমি কাহানিও এনেদৰে দেখিবলগীয়া হ'ব বুলি কোনো মানুহ প্ৰস্তুত হৈ নাথাকে তথাপি আমি সোমাই পৰিলো এই সময়ৰ মাজত আৰু তুমি যিটো কথা কৈছা যে সকলো মানুহৰ মনলৈ কাৰণ মানুহ ইমানেই বেছি গতিময়তাত থাকে মানুহে এই স্থবিৰতা কেতিয়াও ল'ব নোৱাৰে এটো খুব স্বাভাৱিকভাৱে মানুহৰ মনলৈ এক ধৰণৰ আবদ্ধ হৈ থকাৰ চেতনাটো আহি গ'ল মানুহ অকমান অকলশৰীয়া হ'ল মানুহৰ ডিপ্ৰেছন আহি গ'ল হতাশা আহি গ'ল কুকুহাই সেই গোটেই পৰিৱেশটো সামৰি ৰাখিলে তোমালোকে এটা গীত হিচাপে আৰু তুমি এটা কথা নিশ্চয় এইটো কথা জানাই যে অতিমাৰীৰ সময়ত বিশ্ব সাহিত্যত যিসমূহ সৃষ্টি হৈছে
আমি বিভিন্ন সময়ত যেতিয়া মেলি চাওঁ আমাৰ এনেকুৱা লাগে সেই সময়খিনি তাতে ৰৈ গৈছে সেই সময়খিনি তাত বিচাৰি পোৱা যায় মোৰ সেইটোৱে দুখ লাগে যে এনেকুৱা এটা পেণ্ডেমিক হৈছে আমাৰ অসমীয়া ভাষাত যিবিলাক মানে লিখা মেলা কৰে তেওঁলোকে ফেচবুকত আপডেট দি পেলাই কেলে ৰৈ থাকে তেওঁলোকে ভাল উপন্যাস এখন নিলিখে কেলে মোৰ দুখটো সেইটো দেই মই নিজে উপন্যাস লেখা বা গল্প লেখা মানুহ নহয় মই আৰু কুকুহাটো যদিও এইটো সময়ত আপুনি ভাল লগা বুলি কৈছে কুকুহাটো একচুৱেলি এইটো সময়ক লৈ পেলাই গান নহয় সেইটো ইন্টাৰনেল কন্ট্ৰাডিকশন লৈ পেলাই গান হয় হয় তথাপি যেটো মানুহৰ মনৰ দ্বন্দ্ব আৰু এই সময়টোক মানে এই সময়টোত গানটোৱে খুব প্ৰভাৱ পেলাব পাৰিছে মই সেই কথাটোলে আহিব বিচাৰিছো গতিকে আৰু তুমি যেটো কথা ক'লা হসাই মই বিশ্বাস কৰোঁ যে এই সময়ছোৱাক লৈ ৰৈ যোৱা কিছুমান সৃষ্টি হোৱা উচিত হ'ব লাগে আৰু যেটো কোৱা হয় যে দুৰ্যোগক সুযোগ হিচাপে লোৱাৰ কিন্তু এইটো এটা খুব শ্ৰেষ্ঠ সময় বুলি ভাবিব পৰা যায় ৰাহুল এতিয়া আন কিছুমান বিষয়লৈ আহিছো আসলে তোমাৰ সৈতে এনেদৰে মুখামুখিকৈ কথা পতাটো মোৰ কাৰণে এটা খুব ভাল লগা সুযোগ মই খুব ভাল লাগে তোমালোকৰ লগত কথা পাতি যেতিয়াই কথা পাতিছো মই নিজেও শিকো সমৃদ্ধ হওঁ আজি তোমাৰ দৃষ্টিৰে মই কিছু আমাৰ তুমি জানাই আমাৰ সমাজ ব্যৱস্থাত খুব আৰোপিত কিছুমান ধাৰণাত চলি থাকে বহুত সময় একাংশই কয় যে নতুন আমাৰ দিনত এনেকুৱা হোৱা নাছিল এই আমাৰ দিনত এনেকুৱা হোৱা নাছিল কথাটো হয়তো মোৰ দেউতাইও কৈছিল মোৰ দেউতাৰ দেউতাকেও কৈছিল এইটো মানে যুগৰ পিছত যুগ কথাটো আহি থাকে আৰু হেৰে মোৰ ল'ৰা ছোৱালীলে মই কম এইটো সেই কথাটো আহি থাকে এটা কাৰ দিনত আসলে হোৱা নাছিল সেইটো একেবাৰে অপ্ৰাসংগিক হৈয়ে থাকি যায় সেই কাৰণে নতুন প্ৰজন্ম বুলি কোৱাৰ লগে লগে সদায় আমাৰ সমাজ ব্যৱস্থাই পিঠিত এটা বুজা দি থৈ দিছে মোৰ লাগে কোনোবা সময় সকলোবোৰ ভাল কাম সকলোবোৰ সমাজে ধৰি দিয়া শ্ৰেষ্ঠ কাম কৰিবৰ কাৰণে নতুন প্ৰজন্মটো আমাৰ আছেই নহয় নতুন প্ৰজন্মটো এনেকুৱা ধৰণৰ হয় নতুন প্ৰজন্মৰ যে এটা স্পেচ আছে এটা নিজৰ ঠাই এটা আছে নতুন প্ৰজন্ম বুলি নহয় প্ৰত্যেক মানুহৰ এটা নিজস্ব স্পেচ থাকে আৰু আগৰ প্ৰজন্মই সেই স্পেচটো কাউকান কৰি যাওঁতে তেওঁলোকে এইটো আশাই কৰিব নিবিচাৰে যে নতুন মানুহ এজনৰ নিজৰ স্পেচৰ প্ৰতি এটা ধাৰণা থাকে তুমি তোমাৰ স্পেচটো অনুভৱ কৰি কিদৰে সেই স্পেচটোৰ মাজত নিজক সময় দি আৰু কিদৰে জীৱনটোক তুমি আগবঢ়াই নিব পাৰিছা বাৰু এইটোৱে আটাইতকৈ ডাঙৰ দ্বন্দ্ব কিন্তু নতুন প্ৰজন্মৰ মই আগবঢ়াই নিয়াৰ কথাটো ক'বলৈ মোৰ বয়স নাই দেই প্ৰথম কথা কৈছো মই একদম মই আৰম্ভ কৰিছো গতিকে মই ইমান আগবঢ়াই নিয়াৰ কথাটো মই নকম খালি মই এটা কথা মই এনেকে ভাবো যে কোনোবাই যদি কয় যে আমাৰ দিনত ভাল আছিলে তোমালোকৰ প্ৰজন্মটো বেয়া বা আমাৰ দিনত আমি অসমীয়া সংস্কৃতি কাম কৰিছিলো তোমালোকৰ প্ৰজন্মত তোমালোকে ইংৰাজী মিডিয়াম স্কুল পঢ়িছা বা এইটো স্কুলত পঢ়িলো তোমালোকে এইখিনি কাম কৰা নাই মই ভাবো যে ভুলটো কাৰ মইতো নিজে ইংৰাজী মিডিয়াম স্কুলত এডমিশ্যন লোৱা নাই মোক মোৰ মা দেউতা দিব লাগিব মই নিজে এইখিনি কথা মই পোৱা নাই মোক মোৰ মা দেউতাৰ প্ৰজন্মটোৱে দিব লাগিব গতিকে মই ভাবো যে কৰবাত নহয় কৰবাত আমাৰ আগৰ প্ৰজন্মটো যিহেতু তেওঁলোকে এটা ব্যৰ্থ আন্দোলন দেখিলে অসম আন্দোলনটো স্পেচিফিকেলি মই ব্যৰ্থ বুলি নকওঁ কিন্তু অসম আন্দোলনৰ আঁত ধৰি পেলাই যিটো 4 দশকীয়া যিটো অসমত যিটো গোটেই পৰিৱেশ হ'ল এই গোটেই পৰিৱেশটো এটা ব্যৰ্থতাৰ পৰিৱেশ গতিকে সেই পৰিৱেশটোত যিখিনি আমাৰ মা দেউতাৰ প্ৰজন্মৰ মানুহ ডাঙৰ হ'ল আপোনালোক সেই পৰিৱেশটোৰ মাজত ডাঙৰ হৈ আহা আপোনালোকে কেতিয়াও সাকসেস দেখা নাই মই যদি সঁচাকে কওঁ আপোনাৰ সাকসেস দেখা নাই আপোনালোকে আলফা দেখিছে আলফা ব্যৰ্থ হৈ গ'ল আসু দেখিছে আসু ব্যৰ্থ হৈ গ'ল এজিপি দেখিলে এজিপি ব্যৰ্থ হৈ গ'ল গতিকে সেই নিজৰ প্ৰজন্মটোৰ ব্যৰ্থতাটো ঢাকিবৰ কাৰণে কৰবাত এই কথাটো কোৱা যেন মোৰ অনুভৱ হয় আৰু তাৰ উপৰিও বুঢ়া মানুহে কয় সেইটো আৰু যে আমাৰ প্ৰজন্মত ভাল আছিল তোমালোকৰ বেয়া সেইটো বাৰু সেইটো সাইড কৰি থলো সেইটো প্ৰত্যেক যুগতে হৈ থাকে মই এই স্পেচিফিক্যালি এই সময়টোৰ কথা কৈছো গতিকে কৰবাত সেই ইমান বেছি ব্যৰ্থতা 4 দশক 5 দশক ধৰি অসমীয়া মানুহে দেখিছে সেইটোৰ কাৰণে হয়তো সেই ধৰণৰ কথা এটা ক'বলগীয়া হ'ব পাৰে
আৰু মই মোৰ নিজৰ স্পেচটো সেই ব্যৰ্থতাটোৰ আধাৰতহে মই মোৰ নিজৰ স্পেচটো বিচাৰিলো যে মোৰ দেউতাই আন্দোলন কৰিছিলে পিতা আন্দোলন কৰি মোৰ পিতা আছিলে অসম চুক্তি বিৰোধিতা কৰা মানুহ যে অসম চুক্তিখন ভাল চুক্তি নহল আৰ্মিৰ মাৰ খোৱা মানুহ মাৰ খাই আহি পেলাই ভাবিলে সেই সময়ত পিতাহঁত আমাৰ বয়সত আছিলে ভাবিছিলে আমি কাইলৈ পৃথিৱীখন সলাই দিম অসম আন্দোলন হ'ব কাইলৈ পৃথিৱীখন সলনি হৈ যাব অসম পুনৰ অসম হ'ব নহল যাক তেওঁলোকে মই সেইদিনা আপোনাক মই কৈছো এতিয়া আমি ঘৰত ঠিক কৰি থাকোতে পিতাৰ এখন পুৰণা বহী এখন পালো তাৰে প্ৰথম পৃষ্ঠাটোত এখন প্ৰফুল্ল মহন্তৰ ফটো এখন ভিগু কুমাৰ ফুকনৰ ফটো এখন আছে সেই সময়ত হিৰো বুলি ভাবিছিল মানুহে গামোচা পাৰি আদৰিছিলে গামোচা পাৰিছিলে সেই বস্তুটো আছিলে তেওঁলোকে ৰাখিব নোৱাৰিলে পিতা সাংবাদিক হৈ কথাবিলাক এতিয়াও মই ভাবো দেই মোক বহুত মানুহে কয় যে তুমি কথাবিলাক আনতকে বেলেগকে ভাবা যদি বুলি মোক যদি কোনোবাই কয় মই কয় যে মই তত্ত্ব কম পঢ়িছো কিন্তু মোৰ যিহেতু অলপ মানুহবিলাকৰ লগত ব্যক্তিগত সম্পৰ্ক আছে মই গতিকে মই খবৰৰ ওপৰত বেছি বিশ্বাস কৰো বাতৰিৰ ওপৰত নহয় বাতৰিটো বেলেগ খবৰটো বেলেগ গতিকে পিতা সাংবাদিকতা সাংবাদিকতাত আহি মানুহবিলাকৰ সেই স্বৰূপটো দেখা পাই মা পিতাৰ যিটো তেওঁলোকৰ গোটেই চাইকিটোৱে এটা ফ্ৰাষ্ট্ৰেটেড এটা চাইকি এটা হৈ গ'ল কাকো বিশ্বাস নকৰা কাকো ভাল নোপোৱা চাইকি এটা তেওঁলোকৰ হৈ গ'ল আৰু তেনেকুৱা এখন ঘৰত মোৰ জন্ম হ'ল যিখন ঘৰত অসমীয়া জাতীয়তাবাদটো আমাৰ ঘৰত আছে অসমীয়া জাতীয়তাবাদটো আছে অসমীয়া জাতিক লৈ সপোন আছে স্বাভিমান আছে কিন্তু অসমীয়া জাতীয়তাবাদক লৈ অসমীয়াৰ স্বাভিমানক লৈ যিবিলাক মানুহে কথা কৈছিলে আৰু সেই কথাবিলাকক মোৰ মা দেউতাই যেতিয়া বিশ্বাস কৰিছিলে সেই বিশ্বাসবিলাক ভংগ হৈ গৈছে ইতিমধ্যে গতিকে তাৰ লগত স্বপ্নভংগটোও আছে এই স্বপ্নভংগৰ যন্ত্ৰণাটোও আছে গতিকে সেই গোটেই কথাখিনি লৈ মানে একফালৰ পৰা স্বাভিমান আৰু মানে স্বাভিমানৰ যিটো পজিটিভিটি সেই ইতিবাচকতাটো আছে মোৰ তাত ইতিবাচক গোটেই দৃষ্টিভংগীটো আছে আৰু স্বপ্নভংগৰ নেতিবাচক দৃষ্টিভংগীটো মোৰ মাজত আছে গতিকে তাৰ মাজত মই ডাঙৰ হলো আৰু কিতাপ পত্ৰ মা দেউতাই মোক যি পঢ়িছো তাকে পঢ়িবলৈ দিছে মই মাৰ্কসো পঢ়িছো এন্টি মাৰ্কসো পঢ়িছো ঘৰত যি পাইছো সেয়াই পঢ়িছো কাকো আৰু হয়তো পিতাহঁতৰ সেই স্বপ্নভংগটো থকাৰ কাৰণে পিতাহঁতে মোক এটা কথা হয়তো শিকাব পাৰিলে যে কাকো বিশ্বাস নকৰিবি চূড়ান্ত কোনো কথা নহয় মানে চূড়ান্ত কাৰ্ল মাৰ্কসো নহয় চূড়ান্ত মহাত্মা গান্ধীও নহয় সময় আৰু পৰিস্থিতি সাপেক্ষে যিয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ ওপৰতহে আচল মানে সেই কথাটো নিৰ্ভৰ কৰে গতিকে সেই ধৰণে মই বাদত বিশ্বাস কৰাৰ কথা কৈছা চাগে নিৰ্দিষ্ট এটা বাদত যে মানে বিশ্বাস কৰা বাদ বুলিও নহয় যে হিমন্ত বিশ্ব চাপজ মই কলো যে হিমন্তই কথা এটা ক'লে হিমন্ত বিশ্ব শৰ্মাই কথা এটা ক'লে সেইটোত মই চূড়ান্তভাৱে বিশ্বাস কৰি ল'ম যিহেতু মোৰ মা দেউতাই প্ৰফুল্ল মহন্ত ভিগু কুমাৰ ফুকনৰ ফটো নিজৰ মানে বহীত লগাই থৈছিলে তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে সেই আধাৰটো যিহেতু ঘৰত আছে মোক শিকাই দিলে যে কাৰো কথাত তেনেকে বিশ্বাস নকৰিবি আদৰ্শই হওক বা ব্যক্তিয়ে হওক কাকো সম্পূৰ্ণ বিশ্বাস কৰিব নাপায় গতিকে তেনেকেই মই কৰবাত নহয় কৰবাত অলপমান এটা স্কেপটিকেল এটিটিউড এটা আহিলে আৰু তাৰ মাজতে মোৰ স্পেচটো বিচাৰি ললো যে বাতৰি নহয় মই খবৰত বিশ্বাস কৰিম আৰু যিমান পাৰি সিমান মই আপোনাৰ বিষয়নিষ্ঠভাৱে মই বস্তুবিলাক আলোচনা কৰিম যে আজি সাপোজ মই কৈছো যে আজি সাপোজ অৰ্চনা পাঠকৰ লগত মই কথা পাতিছো আজি তেওঁ সাপোজ এটা মানে ব্লু কালাৰ কুৰ্তা পিন্ধি আছে কাইলে গ্ৰীণ কালাৰ কুৰ্তা এটা পিন্ধি আছে ধৰি ললো গতিকে ব্লু কালাৰ কুৰ্তাটোত মোৰ সমৰ্থন আছে বা আপোনাৰ তাৰমানে গ্ৰীণ কালাৰ সেই কুৰ্তাটোত মোৰ সমৰ্থন নাই কিন্তু অৰ্চনা বৰঠাকুৰ মানে ব্যক্তি হিচাপে সেইটো কথাটো বেলেগ বুজিছে কথাটো গতিকে মই সেই ধৰণে মই ভাবিব পাৰো আৰু তেনেকেই মোৰ ঘৰখন যিহেতু এটা বিৰাট এখন জাতীয়তাবাদী ঘৰ প্ৰফুল্ল মহন্তক ভগৱান বুলি মানা ঘৰ ভগৱান বুলি বানি পেলাই লাট খোৱা ঘৰ গতিকে মই স্কেপটিকেল হলো আৰু তেনেকেই মই মোৰ নিজৰ স্পেচটো
হয়তো সেই এটা স্পেচ এটা মই পালো যে কাকো বিশ্বাস কৰিব নালাগে আৰু কাকো 100% বিশ্বাস আৰু 100% অবিশ্বাস দুইটা অন্ধবিশ্বাস মই সেইটো শিকিলো খুব সুন্দৰকৈ তুমি বিশ্লেষণ কৰিলা আৰু হয়তো নৱপ্ৰজন্মৰ মাজত এই স্পষ্টতাটো এই ধৰণৰ স্পষ্টতাৰ যদি থাকে তেতিয়াহ'লে অস্থিৰতাবোৰ বহুত পৰিমাণে কমি যাব অন্ততঃ নিজৰ স্পেচটো বিচাৰি লোৱাৰ ক্ষেত্ৰত খুব প্ৰয়োজনীয় মই ব্যক্তিৰ এই স্পেচ ধাৰণাটো মই খুব বিশ্বাস কৰোঁ ৰাহুল হয় ৰাহুল তোমাৰ বিষয়ত বিভিন্ন ধৰণৰ হয়তো তোমাৰ বন্ধু মহলৰ মাজত বা তোমাৰ শুভাকাংক্ষীসকলৰ মাজত তোমাৰ প্ৰতি থকা আকাংক্ষা তোমাৰ প্ৰতি থকা বিশ্বাস বা তোমাৰ প্ৰতি থকা মৰম আৰু একে সময়তে তুমি বিভিন্ন ক্ৰিটিচিজম সহ্য কৰিবলগীয়াও হয় সহ্য শব্দটো মই নকওঁ তুমি সহ্য কৰা বিধৰ মানুহ হয় নে নহয় সেইটোক লৈ মোৰ সন্দেহ আছে আৰু কিন্তু এইটো কথা নিশ্চয় তুমি অস্বীকাৰ নকৰা যি ধৰণৰ ক্ৰিটিচিজম অসমত হৈ থাকে সেই ধৰণৰ ক্ৰিটিচিজমৰ পৰা ৰাহুল গৌতম শৰ্মা কেতিয়াও মুক্ত নহয় হোৱা নাই এতিয়া হয়তো অকমান বেছিকৈ হৈছে ক্ৰিটিচিজমক তুমি কিদৰে গ্ৰহণ কৰা তোমাৰ মাজলৈকে কিমানখিনি কথাক তুমি আহিবলৈ দিয়া কিমানখিনি কথাক তুমি আওকাণ কৰা মই এটা কথা যেহেতু মোক লৈ এটা কথা সদায় চলি থাকে মোৰ দেউতা যেহেতু সাংবাদিক গতিকে মই কিছুমান সুবিধা পোৱা বুলি মানুহে কয় নেপোটিজমৰ যেটো কথা মোৰ ক্ষেত্ৰতো হেতু প্ৰয়োগ হোৱা বুলি মানুহে কয় হেতু নিগেটিভ কথাখিনি নাপাতো কিন্তু পজিটিভ কথা এইটোই যেহেতু পিতা সাংবাদিক আৰু যেহেতু ঘৰতে মই বহুত মানুহ লগ পালো মই এটা কথা জানো যে হেতু মানুহে কব মই নকওঁ মই পিতা হিচাপে মই মানে পিতা সাংবাদিক মোৰ কি মানে গতিকে মই এইটো কথা জানো যে মানুহে কব আৰু মানুহে কোৱাটো তেওঁলোকৰ স্বাধীনতা আছে আৰু মই কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমত সদায় বিশ্বাস কৰোঁ সঁচাকে প্ৰয়োজনীয় আৰু যিটো সমালোচনাই মোক নিজকে ভাবিবলৈ বাধ্য কৰে যে তুমিনো কি কৰি আছা তুমি যে গানটো লিখিলা মই সাপোজ যে কুকুহা লিখিলো কোনোবাই কুকুহা গানটোৰ শব্দ বাক্যক ভালদৰে অনুধাৱন কৰি যেটা সমালোচনা লিখিব যেতিয়া ক'ব যে এই কথাখিনি এনেকুৱা হ'ব লাগিছিল এনেকুৱা নহয় মই গুৰুত্ব সহকাৰে লম সঁচাকে লম কিন্তু তাৰ উপৰি কিছুমান কথা মোৰ লগত চলে আৰু মোক বেয়া পোৱা মানুহৰ মই জানো মই নিজৰ বন্ধুৰ খবৰ নাৰাখিলে মই মোক বেয়া পোৱা মানুহৰ খবৰটো মই ৰাখো এটা আছে যে মোৰ পিতা আমাৰ অসমত কাম কৰে গতিকে মই আমাৰ অসমত প্ৰবন্ধ লিখো গতিকে হেতু মোৰ কাৰণে সুবিধাজনক যেটো তেওঁলোকে ভাবিব পাৰে কিন্তু কন্টেন্টটো তাৰমানে মেটাৰ নকৰে মানে তোমাৰ নহয় কেতিয়াবা মানে মোৰ বিষয়ে এনেকৈ লিখিছে যে মোৰ দেউতাই লিখাটো লিখি দিয়ে মই এইটো নিজৰ নামত ছপাও হেতু মই তাত মই বেয়াও নাই পোৱা আজিলৈকে কিন্তু আমাৰ অসমত লিখাটো আচলতে মোৰ কাৰণে আটাইতকৈ টান কাৰণ গোটেই মানুহখিনি মই জন্মৰ পৰা পাইছো আৰু গোটেই মানুহখিনি মোক এনেকে ইমান মৰম কৰে মানে নিজৰ মানে আমাৰ অসম পৰিয়ালটো মোৰ কাৰণে নিজৰ ঘৰৰ নিচিনাটো আৰু এতিয়াতো সম্পাদক যেতিয়াবা মনোজ বৰ্তা হ'ল মনোজ বৰ্তা মই সৰু থাকোতে তেখেত কাৰ্যবাহী সম্পাদক আছিল যে পিতাহঁতক সাংবাদিকতা শিকোৱা মানুহ আৰু এতিয়াতো আৰু টান হৈ গৈছে এইটো কথা তই কেলে লিখিছ এনেকুৱা ধৰণৰ কথা মোক কৈ দিব পাৰে গতিকে হেতু এটা আছে তথাপি মানুহে ভাবে মোৰ একো আপত্তি নাই হেতু আৰু হয়তো ক'বাত মই সুবিধা নোপোৱা নহয় দেই মই সঁচা কথা ক'বলৈ গ'লে মই একদম আপোনাৰ অনেষ্টলি কৈছো আপুনি আপোনাৰ সময় কিমান আছে মই নাজানো নিশ্চয় কিন্তু মই অলপ দীঘলীয়াকে ক'ব বিচাৰিম মই এইটো কথা মই আমাৰ অসমত লিখাটোত মই সুবিধা নোপোৱা নহয় মই সুবিধা পাওঁ সুবিধা মই ক'ত পাওঁ যে সাপোজ অৰ্চনা বৰঠাকুৰ এগৰাকী ছোৱালী যে আমাৰ অসমলৈ লেখা এটা পঠিয়াইছে আৰু মই ৰাহুল গৌতম শৰ্মা মই গৌতম শৰ্মাৰ ল'ৰা আমাৰ অসমৰ সাংবাদিক মোৰ লেখাটো মই সোমবাৰে পঠিয়ালে মঙ্গলবাৰ বাদ দি বুধবাৰে ওলাব আপোনাৰটো ওলাবলৈ হয়তো 10 দিন সময় লাগিব হেতুৱে হয় আৰু হোৱাটো অস্বাভাৱিক কথা নহয় মোৰ যেহেতু সেই চিনাকিটো আছে মোৰ লেখাটো সোনকালে ওলাই কিন্তু মোৰ লেখাটো যে সোনকালে ওলাই তাৰ লগতে মোৰ লেখাটো দিয়াৰ লগে লগে আমাৰ অসম হাউচটো বা মই যতে লেখা কিন্তু সেই ডাইৰেক্ট যেটো ক্ৰিটিচিজম
মোক ডাইৰেক্ট ফোন কৰি কয় এই তই এইটো কথা এইটো হোৱা নাই, এইটো অলপ আমি এনেকে কৈ দিওঁ নেকি। মই সেই সমালোচনাটো মই পাওঁ। গতিকে তাৰ মাজেদিয়ে মই আগবাঢ়ি গৈ আছো। আৰু মই এটা কথাই ভাবো যে মই মোৰ লেখাটো আজি সোনকালে ওলাইছে, সেইটো ক্ষেত্ৰত মই ভাগ্যৱান। মোৰ দেউতাই যিহেতু তাত কাম কৰে, মই নালিফা একদম নকৰো, মই কোনো কাৰণতে মই নালিফা নকৰো। কাৰোবাৰ লেখা এমাহ পিছত ওলাইছে, কিন্তু মই কোনো যোগ্য ব্যক্তিৰ জেগাটো মই খোৱা নাই। যে অৰ্চনা বৰঠাকুৰৰ লেখাটো আছিলে, পিতাই গৈ পেলাই কোৱা নাই যে অৰ্চনাৰ লেখাটো গুচাই দে, মোৰ লেখাটো দিব লাগে। আৰু সেইটো যিয়ে মোৰ দেউতাক জানে, এইটো পিতাক জানেই চবেই। মই নিজে আজি মা পিতা দুই অসমৰ ডিবেটিং ছচাইটিৰ লগত জড়িত কাৰণে মই ডিবেটে নকৰিলো, মই ডিবেট কৰা বাদ দি দিম। তেওঁলোকে সেই ধৰণে মোক তেনেকে ৰাখিলে। আৰু পিতা য'ত মিউজিক কম্পিটিশনৰ জাজ থাকে তাত মোৰ জইন কৰিবলৈকে ভয় লাগে, কাৰণ মই জানো যে মই নাপাওঁ, মই তাত প্ৰাইজ নাপাওঁ। গতিকে তাৰ মাজত আৰু মই কেতিয়াও পিতালৈকে মই লেখা নপঠিয়াও, মই সদায় সম্পাদকলৈ পঠিয়াও। এতিয়া ৰাজগুৰু বৰ্তা আছিলে, ৰাজগুৰু বৰ্তালৈ পঠিয়াও, এতিয়া মনোজ বৰ্তালৈ পঠিয়াও, আগতে বৰগোহাঁই ছাৰ আছিলে, বৰগোহাঁই ছাৰলৈ পঠিয়াও, তাৰক মই নিজে লগ কৰো। আৰু এনেকুৱা নহয় যে মই যি লিখো তাকে আমাৰ অসমত ওলাইছে। মোৰ লেখা নাকচ হৈছে আমাৰ অসমত, নাকচ হোৱা লেখা মই অনলাইন পৰ্টেলত লিখিছো, অলপ ৰেডিকেল লেখা আছিলে এইকেইটা। গতিকে তেনেকুৱাও দিন গৈছে। গতিকে মই নেভাবো, মই এটা কথাত চিয়ৰ যে মোৰ লেখাটো XYZ যিখিনি, মই XYZ মই অসন্মান সূচক ভাৱে কোৱা নাই। মই যিসকলৰ পিতৃ মাতৃৰ এই সম্পৰ্কটো নাই, তেওঁলোকতকে মোৰ লেখাটো দুদিন আগত ওলাই। মই লিখাৰ লগে লগে তেওঁলোকে যিহেতু পায়, মই যিহেতু হাতে হাতে দিব পাৰো, গতিকে সেই সুবিধাটো মোৰ ওচৰত আছে। তাৰ অৰ্থ এইটো নহয় যে মই লিখিলেই ওলাব, এক। আৰু 2 নম্বৰ, এইটো কথা নহয় যে চিনাকি নাথাকিলে কাকতত নোলাব, সেইটোও নহয়। মোৰ ওপৰত থকা সমালোচনা প্ৰথম সেইটো আছিলে, মই সেইটো যিখিনি কবলগীয়া আছিলে কলো। আৰু কিছুমান আছে। 2 নম্বৰ, মোৰ ওপৰত এটা সমালোচনা আছে, জুবিন গাৰ্গৰ চামচা বুলি এটা আছে। মই চাই থাকো, মই চব সমালোচনা চাই থাকো, মই মোৰ বিষয়ে যিমানে যি বেয়াকে লিখে মই চব চাই থাকো, মই বিৰাট ভাল পাওঁ। গতিকে চামচা বুলি তেওঁলোকে কয়, তেওঁলোকে নাজানে মোৰ আৰু জুবিন গাৰ্গৰ সম্পৰ্কটো নাজানে। আৰু তেওঁলোকে সেইটো এটা দূৰত্বৰ পৰা কোৱাটো অস্বাভাৱিক বুলি মই নাভাবো, কব পাৰে। আৰু যিহেতু জুবিন গাৰ্গ ইমান ডাঙৰ এটা অনুষ্ঠান বুলি মই কম, যিহেতু জুবিন গাৰ্গ এটা অনুষ্ঠান, প্ৰচণ্ড মানে টান আছে তেখেতৰ প্ৰতি। তেওঁ এটা যেতিয়া দেখে অনুষ্ঠান, গতিকে তেওঁৰ ৰাহুল লগত বৈজন্ত মই শৰ্মা থাকো। একেবাৰে ওচৰত আছে, সেই কথাটোত অকণমান সেইটোত মই জুবিন গাৰ্গৰ হৈ পেলাই কিবা কথা এটা কওঁ, মানুহে তাত চামচা বুলি ভাবি ল'ব পাৰে, মোৰ আপত্তি একো নাই। কিন্তু সেইটো কথা কোনোবা দিনা যদি আপুনি জুবিন গাৰ্গৰ ইণ্টাৰভিউ লয়, তেওঁক সুধিব যে জুবিন গাৰ্গৰ আটাইতকৈ বেছি গালি পৰা মানুহটো কোন, সেইটো গৰিমা গাৰ্গ আৰু মই। গতিকে আমাৰ গোটেই কামটো হৈছে গৰিমা বৰুৱাৰ মই আমি সদায় ৰাতি আমি কথা পাতো যে আমাৰ কথাটো যে ইয়াক আমি গালি পাই পেলাই ঠিক কৰিব লাগে। গতিকে আমাৰ সেইটো চলি থাকে, সেইটো মই পাই থাকো। আৰু এটা আছে যে মই অলপ এৰগেন্ট বুলি মোৰ সমালোচনা কৰা হয়, সেইটো স্বীকাৰ কৰো মই, হয় মই এৰগেন্ট হয়, মই মানুহক অলপ বেয়াকে কওঁ, সেইটো অলপ মোৰ সেইটো চৰিত্ৰৰ দুখ এটা আছে, সেইটো মই স্বীকাৰ নকৰো। ইমান অনেষ্ট কনফেশ্যন, আচলতে ইয়াৰ পিছত এই বিষয়টোত আৰু পাতিবলৈ মোৰ বেলেগ কথা নাই। সকলোতকৈ ডাঙৰ কথা, মানুহে যদি আইনাখন নিজেই চায় আৰু আইনাখনত নিজেই যিবোৰ কথা দেখে, মই ভাবো যে সেই কথাখিনি খালি অৰ্চিবা, মই আপোনাক এটা কথা কৈ দিওঁ যে মোক যি মানুহে সমালোচনা কৰে, সমালোচনাৰ প্ৰত্যেকজন মানুহৰ বিষয়ে মই খবৰ ৰাখো। আৰু সেই খবৰ ৰখাটো এনেকুৱা নহয় যে মই কিবা ভিন্ডিকটিভ কথা কিবা ভাবি পেলাই খবৰ ৰাখো, মই এইকাৰণে খবৰ ৰাখো যে তেওঁনো সমাজৰ কোনটো স্তৰত আছে, তেওঁ কোনখিনি মানুহৰ লগত তেওঁৰ ভাল, তেওঁ কি ৰাজনৈতিক বা সামাজিক পৰিপ্ৰেক্ষিতত আহি মোৰ বিষয়ে এইটো কথা ভাবিলে, মই এইটো জানো, মই সেইটো জানিবলৈ চেষ্টা কৰো। আৰু সেইকাৰণে মোক বেয়া পোৱা মানুহ বিলাকে আচলতে জনা উচিত যে তেওঁলোক ক'ত আছে, কি কৰি আছে, মই সকলো জানো। আৰু তেওঁলোকৰ অৱস্থিতিটো জানি পেলাই, তেওঁলোক ক'ত আছে সেইটো জানি পেলাইহে তেওঁলোকৰ সমালোচনাটো মই তেনেকে গ্ৰহণ কৰো। মই মানে এই কথাটো মই লিখি থলো তোমাৰ,
কাৰণ এই কিবা এটা কাৰণত স্পষ্টতাটোৱে মোক খুব আকৰ্ষণ কৰে আৰু তুমি যথেষ্ট স্পষ্টভাৱে কৈছা মই কৈ আছিলো আইনাখনৰ কথা আইনাখন যেতিয়া নিজেই মানুহে দেখে আৰু তাৰ পিছত আৰু সকলো মানুহে মই ভাবো এইটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ এটা ভুৱা যি মানুহে কয় যে মোৰ ভুল নাছিল নহয় আমুকৰ দ্বাৰাহে এই কথাটো হ'ল যেতিয়া মানুহে নিজৰ হৈ ভাবি চাই নিজৰ ধৰণে চাই তুমি আজি যিদৰে ক'লা মই এৰোগেন্ট হয় নিশ্চয় তাৰ সাপেক্ষে তোমাৰ ওচৰত যুক্তি আছে কোনোবাই সেই কথাটোৰ কাৰণে যুক্তি নাই মই বহুত কথা আছে মোৰ স্বভাৱে মানে সেইটো কৰবাত মই যেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত ডাঙৰ হৈছো সেইটো এটা প্ৰভাৱ থাকিব নিশ্চয় থাকিব আৰু কৰবাত যেনেকে মই এনেকুৱা এখন ঘৰত মোৰ দেউতা সাংবাদিক মই এই গোটেই মানুহখিনি সৰুৰ পৰা লগ পাইছো সেই বস্তুটো মোক এটা ফালৰ পৰা যেনেকে মোক মডেষ্টিটো দিয়ে এটা ফালৰ পৰা এৰোগেন্সও দিয়ে গতিকে সেইটো আছে মোৰ মাজত মই না বুলি নকওঁ ৰাহুল এতিয়া মই জানিব বিচাৰিছো তোমাৰ চেতনাক আটাইতকৈ কোনবোৰ কথাই প্ৰভাৱিত কৰে কোনবোৰ কথাই তোমাক আটাইতকৈ কোনবোৰ কথা চিন্তা কৰি তুমি হয়তো বহুত সময় কটাব পাৰা মানুহৰ হয় নহয় কিছুমান কথাই কিছুমান চিন্তা বেছিকৈ নিজৰ চেতনাত থাকে তোমাৰ ক্ষেত্ৰত কোনবোৰ কথা থাকে বাৰু মই ভোকটো বহুত ডাঙৰ বস্তু বুলি ভাবো আছিলো আৰু মোৰ যদি লেখাবিলাক চাইও আপুনি মই নিজে কেতিয়াও অভাৱ পোৱা ল'ৰা নহয় দেই মই নিজে অভাৱ কেতিয়াও পোৱা নাই মই এখন মহানগৰীৰ এটা উচ্চ মধ্যবিত্ত পৰিয়ালৰ এটা ল'ৰা আৰু সমাজত ভাল স্থানত থকা এটা পৰিয়ালৰ মই ল'ৰা মই কেতিয়াও অভাৱ পোৱা নাই মই যি বিচাৰিছো মই সুবিধাতে পাইছো কিন্তু কৰবাত নহয় কৰবাত এই ভোক বোলা বস্তুতে মোক বহুত বেছি ডিষ্টাৰ্ব কৰে আৰু মোৰ গোটেই লেখা বেলা চিন্তা চৰ্চাত আপুনি যদি চাই এই ভোক বোলা ফেক্টৰটো বহুত বেছি ডিপেন্ড কৰে মই এনেকুৱা সাংঘাতিক এগৰাকী আইডিঅলজিক্যাল মানুহ নহয় যে সকলো মানুহ সমান হ'ব লাগে বুলি মই কাইলৈ আন্দোলন এটা কৰি দিম মই সেইটো কৰিব পৰা বিধৰ মানুহ মই নহয় কিন্তু সকলো মানুহে খাবতো লাগিব অন্ততঃ দুখন ৰুটি সকলোৰে বাবে সেইটো ন্যূনতম অধিকাৰ গতিকে সেই ভোকৰ কনটেক্সটে মোক বহুত বেছি আমনি কৰে মই কেতিয়াও নিজে ভোকত থকা নাই কিন্তু তথাপিও মোক কৰে কাৰণ মই দেখিছো মানুহবিলাক মই কেনেকে আহে কেনেকে এটা নিউজ হয় কেনেকে মানুহবিলাকৰ কথা বতৰা চলে মই দেখিছো বহুত ওচৰৰ পৰা সেইটোৱে মোক অলপ আমনি কৰে আৰু যিহেতু মই নিজে ভোক দেখা নাই হয়তো সেইকাৰণে মোৰ মাজত চূড়ান্ত বিপ্লৱী সত্তা এটা মোৰ মাজত নাই যে মই নিজক উৎসৰ্গা কৰি কাইলৈ পৃথিৱী সলাই দিম সেই সত্তাটো মোৰ মাজত নাই কিন্তু মই এইটোৱে বিচাৰো মোক এনেকুৱা এখন পৃথিৱীয়ে লাগে যে কোনো ভোকত নাথাকো সেইটোৱে মোক বিৰাট আমনি কৰে মই এই লকডাউনৰ সময়ত যিবিলাক মানুহ খোজকাঢ়ি আহি আছিলে মোক আমনি কৰিছিল এই কথা বিভিন্ন ৰাজ্যৰ পৰা শ্ৰমিকসকল বিভিন্ন ৰাজ্যৰ পৰা মানুহবিলাক আহিছে মই এনেকুৱাকে ভাবা মানুহ নহয় দেই যে যাৰ আপুনি ডাইৰেক্টলি মোক কেপিটেলিষ্ট বুলিও সেইটো হয়তো ক'ব নোৱাৰিব বা ক'বও পাৰে আপুনি যাৰ সামৰ্থ্য আছে তো ফ্লাইটত আহিছে কিন্তু এই মানুহবিলাক খোজকাঢ়ি কিয় আহিব পাৰে তেওঁলোকৰ বাৰু ভাড়া কৰাৰ সামৰ্থ্যটো নাই গতিকে তেওঁলোক খোজকাঢ়ি আহিল কিন্তু এই সামৰ্থ্য নথকা মানুহখিনিৰ কাৰণেইতো এখন কল্যাণকামী চৰকাৰ সেইকাৰণেতো এখন কল্যাণকামী ৰাষ্ট্ৰ তাতেইতো ভাৰতবৰ্ষৰ আচল আত্মাটো যে এই মানুহখিনিৰ কাৰণে আমাৰ চৰকাৰখন এই মানুহখিনিৰ কাৰণে আমাৰ দেশখন তাৰ কাৰণে আমাৰ ৰাষ্ট্ৰযন্ত্ৰটোৱে কাম কৰিব লাগে গতিকে সেই মানুহখিনিৰ সেই কষ্টতে মোক আমনি দিয়ে মোক গতিকে এটা শব্দত উত্তৰ দিলে মোৰ চেতনাত থকা বস্তুটো ভোক মই সেইকাৰণে লকডাউনৰ মাজত আৰু এটা গান এটা লিখিছিলো মই আপোনাৰ বন্দী বুলি গান এটা লিখিছিলো মই ভোকেই ভয়ৰ প্ৰধান অস্ত্ৰ ৰাহুল তুমি যিটো প্ৰসংগ আনিছা এই বিষয়টো এটা এনেকুৱা বৰ্তমান সময়তো এটা উত্তৰ নোহোৱা এটা প্ৰশ্নৰ দৰে হৈ আছে তুমি জানাই বিশেষকৈ মই যিবোৰ মানুহৰ লগত কাম কৰি ঘূৰি ফুৰো
মই ভোকটো বহুত ওচৰৰ পৰা দেখিছো নিজে হয়তো কাহানিও লঘোণত থাকিবলগীয়া হোৱা নাই কিন্তু মই ভোকক আটাইতকৈ ওচৰৰ পৰা দেখিছো আৰু কৰবাত সেই কাৰণে হয়তো চিন্তাত সেই কথাটো থাকে আজিৰ দিনটোত অন্তত ভোকত থকা মানুহ এজনৰ মুখত কিবা এটা দিব পাৰিলো এই কথাটো যদি মোক সোধা যায় সন্তুষ্টি ক'ত থাকে মোৰ তেতিয়া আটাইতকৈ বেছি সন্তুষ্টি থাকে আৰু মই সেইটো কথাটো মই এনেকুৱা মই ক'ব নোৱাৰিম মানে মই একদম মই ব্ৰুটেলি অনেষ্ট হ'বলৈ কৈছো যে আনৰ মুখত ভাত মানে ৰুটি এখন দিবলৈ মই কিমানখিনি কষ্ট কৰিব পাৰিম মই নাজানো মই ভোকক এইকাৰণে ভয় কৰো যে মই নিজে ভোকত থাকিবলৈ মোৰ ভয় লাগে মই কেতিয়াও ভোকত থাকিব নিবিচাৰো গতিকে ভোকৰ কাৰণে মোৰ পাৰ্সোনালি যেটো মোৰ ভয় আছে সেই ভয়টো মানুহবিলাকে সেই ভয়টোৰ মাজত জীয়াই আছে সেই ডিসটেন্সটোকে মই আসলে ভয় কৰো মই ফেক কথা এটা কেতিয়াও নকওঁ যে মই তেওঁলোকৰ ভোকটো মই বুজি পাওঁ বুলি মই কেতিয়াও নকওঁ মই নাই পোৱা কাম আসলে ৰাহুল কথাটো এনেকুৱা হয় যেতিয়া সেই মানুহখিনিৰ ওচৰলৈ গুচি যাবা হয়তো তেতিয়া কথাটো অকমান বেলেগ ধৰণৰ হ'ব তোমাৰ কাষতেই যদি তুমি মই এতিয়া সদায় যেতিয়া বস্তিটোৰ মানুহবোৰৰ ওচৰলৈ যাওঁ আগতে কি খালে একো নোখোৱাকৈ আছো বুলি কোৱাৰ পৰিৱেশটো মই সন্মুখতে পাই যাওঁ গতিকে স্বাভাৱিকভাৱে সেই কথাটো আহি যায় কিন্তু এইটো কথা হয় ভোকহীন পৃথিৱী এখনৰ সপোন মই ভাবো প্ৰতিগৰাকী মানুহৰ মাজতে কোনোবাখিনিত অৱচেতনত হলেও থাকে কিবা কাৰণত সেই কথাটো অকমান ঢাক খাই থাকে তুমি তোমাৰ কথা কেইটা আচলতে কোনোবাখিনিত মোক ক'ৰবাত চুই গৈছে সঁচাকে আমিও বিচাৰো এই পৰিৱেশটো ভোকহীন ৰাতি ভোকত শুই থকা শিশুবোৰ নোহোৱা হওক কিবা অকমান খাই হয়তো শুব পৰা পৰিৱেশ এটা হওক এইটো সদায় বিচাৰো মই ফেক নিউজত বিশ্বাস নকৰো দেই যে মই তাহাঁতৰ ভোকটো মই বুজি পাওঁ মই থাকে নহয় যে মই গণশিল্পী হ'ব লাগিব মই ৰাইজৰ মাজৰ সাহিত্যিক হ'ব লাগিব মই এটা তেওঁলোকৰ ভোকটো বুজি পোৱা বুলি মই কম মই বুজি নাপাওঁৱে মই থাকাই নাই কেতিয়াও সেইটো সেই জায়গাটো মই পোৱাই নাই কেতিয়াও মই বুজি নাপাওঁ সেইটো কথা তেওঁলোকৰ ভয় লাগে তেওঁলোকৰ জীৱনটো দেখিলে মোৰ ভয় লাগে সেইকাৰণে সেই জীৱনটো মই নিবিচাৰো তেওঁলোকে থকাটো মই নিবিচাৰো ৰাহুল তুমি কিছুদিন আগে এতিয়া অকণমান ৰাজনৈতিক বিষয় এটাত মই আহিব বিচাৰিছো কিছুদিন আগে তুমি তোমাৰ এটা প্ৰবন্ধ পঢ়িছিলো শিৰোনামটো এনেকুৱা আছিলে খিলঞ্জীয়া ৰাজনৈতিক প্ৰভুত্ব ৰক্ষাৰ প্ৰস্তাৱ মোৰ খুব ভাল লাগিছে প্ৰবন্ধটো পঢ়ি আৰু কিবা এটা দিশ তুমি অনুক্ৰিয়াই দিছিলা মই নাজানো কিমান সংখ্যক ৰাজনৈতিক ক্ষেত্ৰত থকা ব্যক্তিয়ে পেপাৰখন পঢ়িবলৈ সময় পাইছে বা পঢ়িছে যদিও কেনেকুৱা ধৰণে লৈছে মই সেইটো নাজানো কিন্তু এই প্ৰসংগটো লৈ তোমাক এটা প্ৰশ্ন কৰিছো অসমত আঞ্চলিকতাবাদৰ ক্ষেত্ৰখন এতিয়া কেনেদৰে আছে বা আঞ্চলিকতাবাদৰ উত্তৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সম্ভাৱনা আৰু কেনেকুৱা ধৰণৰ আচলতে সুবিধা আছে বুলি তুমি ভাবা ৰাইজে আকৌ বিশ্বাসত ল'বনে আঞ্চলিকতাবাদী শক্তি এটা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি সমস্যা মই ভাবো যে আঞ্চলিকতাবাদী শক্তি নহলে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা কেতিয়াও সমাধান নহয় আমাক আঞ্চলিকতাবাদী শক্তিয়ে লাগিব কিন্তু সেই শক্তিটো তত্ত্বৰ আধাৰত হ'ব নে সংখ্যাৰ আধাৰত হ'ব তত্ত্বৰ আধাৰত আমি কৈ থাকিলে নহয় অমুকটো হ'ব লাগে আমি কাকতত প্ৰবন্ধ লিখিম যে ভাৰত ৰাষ্ট্ৰই শোষণ কৰিলে আঞ্চলিকতাবাদী শক্তি লাগে ঠিক আছে সেইখিনি এই প্ৰবন্ধ লিখা কথা সংখ্যাটো আমি কেনেকে আনিম সেইটোক লৈ যে চিন্তা চৰ্চা হোৱা নাই সেই কথাখিনিক লৈ পেলাই মোৰ প্ৰবন্ধটো আছিলে আৰু মই ভাবো যে এই সময়ছোৱাত মই যিটো আঞ্চলিকতাবাদত বিশ্বাস কৰো যিহেতু অসমীয়া ভাষিক জাতীয়তাবাদ ব্যৰ্থ হৈ গ'ল অসমত ভাষিক জাতীয়তাবাদ চলিব নোৱাৰে কাৰণ অসমীয়া জাতিটো কোনো ভাষিক জাতি বুলি মই নাভাবো কোনো এটা ভাষাৰ কৰ্তৃত্ব লৈ পেলাই অসমীয়া জাতি চলিব সেইটো নহয় আমি অসমীয়া ভাষাটো কওঁ সেইটো এটা এজ এ লিংগুৱা ফ্ৰাংকা আমি কওঁ কিন্তু অসমীয়া ভাষাটো আমাৰ সেইটো চৰম কথা হ'ব নোৱাৰে এই জাতিটোৰ কাৰণে গতিকে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহ
তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সকলো ঠাইৰ খিলঞ্জীয়া মানুহ নিজৰ নিজৰ ভাষা সংস্কৃতি অধিকাৰ সম্পৰ্কে সচেতন হৈ এটা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক আঞ্চলিকতাবাদ আমি গঢ়ি তুলিব লাগে আজি আমি কেনেকৈ কথা কওঁ যে হিন্দী জাপি দিব খুজিছে দিল্লীয়ে পুনে মানা নাই সাউথে মানা নাই সাউথ মানে আমি তামিলনাডু কেৰালা কৰ্ণাটক কৈ নাথাকো আমি তেনেকে এটা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক আমাৰ আঞ্চলিকতাবাদ এটা হ'ব লাগে আৰু এটা খিলঞ্জীয়াবাদী চিন্তা এটা হ'ব লাগে তাৰ অৰ্থ মই এইটো নাভাবো যে আজি কোনোবা এজন বাংলাদেশীক আমি কোনোবা ডিটেনশ্যন কেম্পত ভৰাই পেলাই অত্যাচাৰ কৰিম সেইটোত মই একমত নহয় নাম নথকা বাংলাদেশীক কেনেকে মানৱীয়তাৰ আধাৰত কেনেকে ব্যৱহাৰ কৰি অসমীয়া জাতিৰ হকে কাম আহিব পৰাকৈ তেওঁলোকক কেনেকে মোটিভেট কৰিব পাৰি মই সেইটোত বিশ্বাস কৰোঁ এই মানুহখিনি খেদি পঠিয়াব নোৱাৰে আজি সব 10টা বাংলাদেশী আপুনি উলিয়ালে ইলিগেল আহিলে আপুনি বাংলাদেশত থৈব পাৰিব নেকি বাংলাদেশে কৈছে নেকি তেওঁলোকৰ মানুহ এনেকে আহি থাকাটো বন্ধ হ'ব লাগিব সীমান্ত চিল হ'ব লাগিব এইটো কোনো কথাই নাই অসম চুক্তি ৰূপায়ণ কৰি পেলাই অসম চুক্তি ৰূপায়ণ কৰি সীমান্ত চিল কৰিব লাগিব অসম চুক্তি ৰূপায়ণ কৰি পেলাই খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা পাতিব লাগিব অসম চুক্তি ৰূপায়ণ কৰি পেলাই আমাৰ সাংবিধানিক আইনগত সাংস্কৃতিক ৰক্ষা কাজ প্ৰদান কৰিব লাগিব ৰক্ষা কবচ মানে ভূমিনীতি ৰক্ষা কবচৰ মাজত গোটেইখিনি কথা সোমাই গৈছে আপুনি যদি এই প্ৰতিবেদনখন পঢ়িছে আহাটো বন্ধ হ'ব লাগিব যিখিনি মানুহ আহিলে যিখিনি মানুহ ইয়াৰ নাগৰিক নহয় অবৈধ বাংলাদেশী বুলি প্ৰমাণ হৈ গ'ল তেওঁলোকক আমি কি কৰিম বাংলাদেশতো নলয় ঘূৰাই আমি বংগোপসাগৰত নি পেলাই জানো এৰি দিম নেকি এটোটো কৰিব নোৱাৰো তেওঁলোকক আমি অসম আৰু অসমীয়া মানুহৰ অসমীয়া ভাষাৰ নহয় অসম আৰু অসমীয়া মানুহৰ আমাৰ আঞ্চলিক যিটো সংস্কৃতি আছে সেই সংস্কাৰৰ মাজেদি তেওঁলোকক সংস্কৃত কৰি কেনেকে আমাৰ কামত আহা কৰি আমি ব্যৱহাৰ কৰিব পাৰো সেই প্ৰসংগত আমি চিন্তা চৰ্চা কৰিব লাগে আৰু মই আঞ্চলিকতাবাদটো মই এটা কথাই কওঁ যে মই আঞ্চলিকতাবাদটো আজি বিজেপিয়ে আমাক অন্যায় কৰিছে সেইকাৰণে 21 চনত বিজেপি হৰুৱাই পেলাই লুৰিণজ্যোতি গগৈ বা অখিল গগৈ চিএম হ'ব লাগে মই বিশ্বাস নকৰো তেনেকে এবাৰ প্ৰফুল্ল মহন্ত পালো আতিছে নালাগে মোৰ কথা হৈছে যে এই বস্তুতে কাখনেই ভাৰতৰ শেষ আক্ৰমণ নহয় অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আৰু আক্ৰমণ হ'ব গতিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে এটা জাতীয়তাবাদী ইমিউন চিষ্টেম এটা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ এটা কাম কৰিব লাগে যেটো 21 চনৰ নিৰ্বাচন তাৰ এটা সৰু অংশ ইয়াত মুখ্যমন্ত্ৰী হোৱাটো মূল লক্ষ্য হ'ব নোৱাৰে আচলতে হয়তো 31 চনৰ নিৰ্বাচনলৈকে যাব পাৰে 41 চনৰ নিৰ্বাচনলৈকে যাব পাৰে গতিকে সেই ধৰণে চিন্তা চৰ্চা কৰিব লাগে মই আঞ্চলিকতাবাদটো তেনেকে সুদূৰ প্ৰসাৰী এটা কথা প্ৰত্যাহ্বানবিলাক তুমি কেনে মানে এটা যে মানে এটা শক্তিশালী আঞ্চলিকতাবাদী শক্তিয়ে যে গা কৰি উঠিব নোৱাৰে অসমত নোৱাৰাৰ ধৰণৰ পৰিস্থিতি এটা হৈ আহি আছে ক্ৰমান্বয়ে তুমি লক্ষ্য কৰিছাই প্ৰত্যাহ্বানবিলাক আটাইতকৈ কোনখিনি ঠাইত আছে বাৰু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছে অসম গণ পৰিষদ মই এখানে লিখিছে মই আৰ্টিকেল যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰস্তাৱিত যে ৰাজনৈতিক দল যদি তেওঁলোকে ৰাজনৈতিক দল এটা গঠন কৰে তেওঁলোকৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হোৱা আছিল অসমৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা অসম গণ পৰিষদক সমুলঞ্চে উৎখাত কৰা কাৰণ অসম গণ পৰিষদ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানুহে ভাবি থাকিব কেন্দ্ৰই ভাবি থাকিব দিল্লীয়ে ভাবি থাকিব যে অসমীয়া জাতীয়তাবাদ মানে আপুচ খেল সদৌ অসম ছাত্ৰ সন্থা এটা ভুল কৰিলে এজিপি জন্মদি ভুল কৰিলে তাৰ পাপ সেই পাপৰ বুজা তেওঁলোকে আজি ভুগি আছে সেই পাপৰ পৰা তেওঁলোক মুক্ত হ'ব লাগে অসম গণ পৰিষদক সমুলঞ্চে উৎখাত কৰি প্ৰথম কথা অসম গণ পৰিষদ থাকালৈকে অসমত কোনো আঞ্চলিকতাবাদী শক্তি জাগ্ৰত হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ লগত মানুহ যেটো আবেগিকভাৱে সম্পৰ্কিত হৈ আছে আজি আমাৰ মা দেউতাহঁত চকু মুদি ভোট দিলেও হাতীত ভোট পৰিব আৰ্মিয়ে পিটিছে নহয় তেওঁলোকক অত্যাচাৰ পাইছে তেওঁলোকে গতিকে সেই আবেগত থকা মানুহবিলাকক যিহেতু অসম গণ পৰিষদে সেই আবেগটোকে জাষ্টিফাই কৰিব নোৱাৰিল
গতিকে সেই আবেগটো থাকক বা নাথাকক অসম গণ পৰিষদক আমি উৎখাত কৰিব লাগে অসম গণ পৰিষদক উৎখাত কৰাৰ পাছত আমি কথা পাতিম যে আমাৰ পৰৱৰ্তী আমাৰ যেটো গন্তব্য পথ কি হ'ব সেইকাৰণে মই বিশ্বাস নকৰো যে মোৰ মা দেউতাই কংগ্ৰেছ চৰকাৰৰ দিনত পুলিচৰ মাৰ খাইছে আৰ্মিৰ মাৰ খাইছে আজি বিজেপি বেয়া বিজেপিৰ বিৰুদ্ধে মই যিমান কৈছো আপুনি জানে কিন্তু বিজেপি বেয়া কাৰণে আমি আন ৰাষ্ট্ৰীয়তাবাদী বা সাম্প্ৰদায়িক দলৰ সহায় লৈ পেলাই আমি মানে বিজেপিক হৰুৱাম সেইটো হ'ব নোৱাৰে মানে সেটোৰ নিগেটিভ ইম্পেক্টটো বেছি দীঘলীয়া হ'ব গতিকে মই এইটোৱে ভাবো যে 21 চনৰ ইলেকশ্যনটো লক্ষ্য নকৰি 21 চনৰ ইলেকশ্যনটো মুখ্যমন্ত্ৰী সালসলনি কৰাৰ লক্ষ্য নকৰি আমি এনেকুৱা এটা জাতীয়তাবাদী আঞ্চলিকতাবাদী আমি এটা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগে যে কাইলৈ যদি ভাৰত চৰকাৰে বা কেন্দ্ৰই যদি কাৰ দৰে আন এটা আমাৰ ওপৰত কিবা এটা জাপি দিয়ে তেতিয়া যদি মানুহ কেইটা হ'ব আমি চিন্তা কৰিবলগীয়া নহয় সেই জাতীয়তাবাদী আঞ্চলিকতাবাদী ইমিউন সিস্টেম এটা গঢ় দিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম সমিতি সকলো মানুহে সেইটোৰ ওপৰত চিন্তা কৰা উচিত 21ত কোন মুখ্যমন্ত্ৰী হ'ব ডাঙৰ কথা নহয় 21ত বিজেপি চৰকাৰ আহিব মই আপোনাক কৈ দিলো আকৌ আহিব মানে সেইটো কাৰ কাৰণে মেন্ডেট নহয় এই কাৰণে মেন্ডেট নহয় যে আইএনডিটি এক বাতিল হোৱাৰ পাছত দুবাৰ কংগ্ৰেছ চৰকাৰ আহিছে সেইটো আইএনডিটিৰ কাৰণে আপোনাৰ মেন্ডেট নাছিলে দুবাৰ কংগ্ৰেছ চৰকাৰ তাৰ পিছতো আহিছে গতিকে কাৰ বিৰোধিতা কৰি বিজেপি চৰকাৰ আহিব পাৰে সেই সময়খিনি আমি জাতীয়তাবাদী আঞ্চলিকতাবাদী এটা ইমিউন সিস্টেম গঢ়ি তুলিবলৈ আমি সেই সময়টো আমি ব্যৱহাৰ কৰিব লাগে আৰু আমাৰ আইৰনিটো ৰাহুল এনেকুৱা হৈ আছে গোটেই ৰাজনৈতিক দিশসমূহ যদি চোৱা যায় আমি সাধাৰণ মানুহখিনিৰ কথা কৈছো আজি ৰাহুল গৌতম শৰ্মাই পঢ়িছে দেখিছে বুজিছে অনুভৱ কৰিছে কিন্তু সেই মানুহখিনিৰ কথা ভাবা যাক এটা বেনিফিচিয়াৰী হিচাপে ভবা হয় নহয় জানো তেনেকুৱা মানুহৰ ক্ষেত্ৰত কি হয় তেওঁলোকে ভোট কাক দিব বা এনেকুৱা বিষয়বিলাকত এনেকুৱা প্ৰসংগ কিছুমান আহে আমুকতকে আমুক দেখোন কম বেয়া এই প্ৰসংগটোৱে গোটেই বিষয়টো পৰিচালিত হৈ আছে তুমি যিটো কথা ক'লা সেই সকলৰ মাজতো তেনেকুৱা ধৰণৰ প্ৰসংগ নথকা নহয় মানুহে ভাবিব লগা হয় যে কোন কম বেয়া মোক এইটো ক'লে যে কোন মানে কিমান বেছি ভাল সেইটো কৰবাতে আছে কোন কম বেয়া এইটো ভাবিবলগীয়া পৰিস্থিতি এটা হৈ আছে গতিকে সেইটো মই কৈছো যে সেই কথাটো তাত্ত্বিক সেই কথাটো আদৰ্শগত কথা তেনেকে ভাবাৰ পাছতো বৰপেটাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত আঞ্চলিকতাবাদী শক্তিয়ে ভোট নাপায় স্পষ্ট কথা সংখ্যালঘুৰ অধিকাৰৰ কথা কোৱা সংখ্যালঘু মানে মই মিয়াৰ কথা কোৱা নাই মিয়া শব্দটো মই এনেভাৱে ব্যৱহাৰ কৰিছো যে অবৈধ বাংলাদেশী নাগৰিক তেওঁলোক মিয়া বাকী মানুহ মুছলমানৰ লগত মোৰ কোনো সমস্যা নাই মিয়াৰ লগত মোৰ সমস্যা আছে মুছলমান মানুহৰ অধিকাৰৰ হতে অসমত থলুৱা খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া নহলেও পাছত অহা মুছলমান তেওঁলোকৰ অধিকাৰৰ হৈ মাত মতা এটা ৰাজনৈতিক দলে শিৱসাগৰত ভোট পাবলৈ সমস্যা আছে সেইবিলাক টেকনিক্যাল সংখ্যাগত কথা এনেকে ভাবা যিখিনি মানুহ আছে সেই মানুহখিনি যোৰহাট গুৱাহাটী ডিব্ৰুগড় তেজপুৰৰ টাউনৰ কলেজৰ প্ৰফেচাৰৰ কথা শুনা ছাত্ৰ-ছাত্ৰী হয় নহয় কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত আন এটা সমস্যাও দেখা যায় যিসকল মানুহে খুব ভালদৰে পৰিৱেশ পৰিস্থিতি উপলব্ধি কৰে আৰু অনুভৱ কৰে যে এনেকুৱা কথাবোৰ সলনি হোৱাৰ প্ৰয়োজন আছে এইখিনি এনেকুৱা হলে ভাল হ'ব ক'ত এটা মানে গোটেই বিষয়বিলাক বিশ্লেষণ কৰে তেনেকুৱা মানুহে কিন্তু সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ অসুবিধা পায় ন আহিলেও তেওঁলোকে কৰিব নোৱাৰে সেইকাৰণে তেওঁলোক বিশ্লেষক তেওঁলোক ৰাজনীতিক নহয় সমস্যাটো ক'ত যদি ৰাজনীতি কৰা মানুহসকলৰ মাজত আমি তেনেকুৱা ধৰণৰ এটা পৰিৱেশেই পাই থাকো আজি ৰাহুল গৌতম শৰ্মাই কেতিয়াবা সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিলে এনেকুৱা কিছুমান কথা আহিব সেইকাৰণে এনেকুৱা ধৰণে প্ৰচাৰ বা এনেকুৱা ধৰণৰ পৰিৱেশ কিছুমান হৈ আছিল আমাৰ মানুহৰ চিন্তাত সেই কথাটো বেছিকৈ থাকে
গতিকে সক্ৰিয় ৰাজনীতিলৈ তেনেকুৱা ধৰণৰ মানুহৰ প্ৰয়োজন আছে মই নাজানো মই আপোনাৰ এই ভিডিঅ'টোৰ তলতো কমেন্ট আহিব জানো তথাপি মই কৈ দিওঁ না আলবালটো বেয়া শব্দ নহয় আলবালটো ভাল শব্দ হেমকোষতো আছে গতিকে মই এইটো ভাবো যে কোনো কাৰণত ৰাজনীতি যেনেকুৱা আদৰ্শবাদী বস্তু নহয় কোনো যুগতেই নাছিল ৰাম ৰাজ্য ৰামৰ দিনতো নাছিলে আমাৰ দিনতো নহয় এনেকুৱা নহয় যে মই ভাল কথা ক'লে মই ৰাজনীতি জিকিম কি ক'ব বিচাৰ ৰাজনীতিত আদৰ্শ নাই ৰাজনীতিতে অদ্ভুত ধৰণৰ কলা ৰাজনীতি মানুহক মোহিব পৰা অদ্ভুত ধৰণৰ মোহিনী শক্তি থকা এটা কলা ৰাহুল সেল্ফ কন্ট্ৰাডিক্ট হৈছে সেই কলা না সেই কলাটো মই ৰাজনীতিৰ মই বিশ্লেষণ কৰিলে মই বুজি পাও নাপাও মই বুজি পাব পাৰো খেলবিলাক কিন্তু কলাটো মোৰ নাথাকিব পাৰে তেতিয়াহ'লে ৰাজনীতিত কি হ'ব বিৰাট কন্ট্ৰাডিকশন দেখোন কন্ট্ৰাডিকশন আছে মই সেইকাৰণে মই কৈছো যে মই চূড়ান্ত পৰিৱৰ্তনত মই যে বিশ্বাস নকৰো বুলি ক'লো আপোনাক সেইকাৰণে মই বিশ্বাস নকৰো আজি একদম সিম্পল কথা এইটো মই গালি খাম বাওপন্থী মানুহবিলাকে নিজকে আপোচবিহীন বুলি কিয় ক'ব পাৰে কাৰণ তেওঁলোকৰ চৰকাৰ নাই হয়নে তেওঁলোক ক্ষমতাত নাই ক্ষমতাত আহিলে তেওঁলোকৰ কথা বেলেগ হৈ যাব আজি যদি সাপোজ মই নাম এটা লৈ লৈছো মই একো মিন কৰা নাই মই সাপোজ সুমন্ত চলিহাক যদি আমি চৰকাৰী পক্ষ বুদ্ধিজীৱী বুলি কওঁ তেওঁ ৰাইট উইং চিন্তা চৰ্চা থাকাৰ কাৰণে কাইলে এখন বাওপন্থী চৰকাৰ হৈ গ'লে লেফট উইং চিন্তা চৰ্চা থকা মানুহক আমি চৰকাৰী বুদ্ধিজীৱী বুলি কম নে নহয় গতিকে মই চূড়ান্ত আদৰ্শবাদী পৰিৱৰ্তন ৰাজনীতিত মই বিশ্বাস নকৰো মই ইকুৱেলিটিত কিমান বিশ্বাস কৰো নকৰো মোৰ আইডিঅলজিক্যাল কথা পাৰ্সোনাল কথা ৰাজনীতিক মই প্ৰেক্টিক্যালি চাওঁ আৰু আজিৰ দিনটোত ৰাজনীতি সংখ্যাৰ খেল তাক সলনি কৰাৰ কোনো প্ৰেক্টিক্যাল ৰাস্তা আমাৰ হাতত নাই গতিকে জাতীয়তাবাদী মানুহে হওক হিন্দুত্ববাদী মানুহে হওক সংখ্যালঘুৰ হৈ পেলাই মুছলমানৰ কথা কোৱা মানুহে হওক সংখ্যাক লৈ কথা পাতিব লাগিব প্ৰেক্টিক্যাল ফিল্ডটো মই কৈছো আইডিঅলজিক্যালি সেইটো বেয়া হ'ব পাৰে কিন্তু ফেক্ট টু ফেক্ট আইডিঅলজিক্যালি মানুহে এনেকুৱা কথা বতৰাৰ পৰা এনেকুৱা কথা বতৰা কোৱা এনেকুৱা ধৰণৰ মানুহকে ভোট দিব তেনেকুৱা মানুহে জিকিব তেনেকুৱা মানুহে কাইলে চৰকাৰ কৰিব যি পক্ষৰে নহওক ৰাহুল মই অকনমান তাৰ মাজত মই কথাটো ঠিক কৰি ল'ব লাগিব তাৰ মাজত আমাৰ অধিকাৰ আমি সুনিশ্চিত কেনেকৈ কৰিম এইটোৱেটো প্ৰশ্ন যদি সকলো বেয়া আমি আমাৰ অধিকাৰ কেনেকৈ সুনিশ্চিত কৰিম আমি নিজকে প্ৰস্তুত কৰিব লাগে প্ৰশ্নটো সৰ্বানন্দ সোণোৱালক নহয় কুমাৰ সঞ্জয় কৃষ্ণক আমি সুধিব লাগে সৰ্বানন্দ সোণোৱালক সৰ্বানন্দ সোণোৱাল 5 বছৰ কাৰণে আহে তেওঁক পতিয়ন নিয়ে লাভ নাই আমি পতিয়ন নিব লাগিব কুমাৰ সঞ্জয় কৃষ্ণ ভাৰতীয় গণতন্ত্ৰৰ সেই মৰ্যাদা আমি বুজিব লাগিব যে আমি বিউৰোক্ৰেটছক যেতিয়ালৈকে আমাৰ হাতত নাৰাখো বিউৰোক্ৰেটছক যেতিয়ালৈকে আমি মোটিভেট নকৰো নেতা বদলাই লাভ নাই কাৰণ ৰাজনীতি এনেকৈ চলিব মই আপোনাক কৈ দিম যে এনেকুৱা হ'ব লাগে ৰাজনীতি অমুক হ'ব লাগে আদৰ্শবাদী কথা মই আপোনাক কৈ দিব পাৰো নহয় প্ৰেক্টিক্যালি কেতিয়াও নহয় গতিকে বিউৰোক্ৰেটছৰ লগত কথা পাতিব পৰাকৈ কুমাৰ সঞ্জয় কৃষ্ণৰ লগত যুক্তি তৰ্ক কৰিব পৰাকৈ আমাৰ আন্দোলনকাৰী মহলৰ মাজত মানুহ আছে নাই গৃহ বিভাগৰ যুটীয়া সচিবজনৰ লগত যুক্তি তৰ্ক কৰিব পৰাকৈ আমাৰ আন্দোলনকাৰীৰ মাজত মানুহ আছে নাই কিমানখিনি আইন বুজা সংবিধান বুজা মানুহ আমাৰ মাজত আছে নাই তেনেকৈ ইংৰাজী হিন্দীত তৰ্ক কৰিব পৰা মানুহ আমাৰ ওচৰত আছে নাই যদি নাই তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালক গুচাই লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত ভয়ক চিএম পাতি একো পৰিৱৰ্তন নহয় মই তেনেকৈ ভাবো
এইখিনি কথাক লৈ বহুত ভাবিবলগীয়া আছে আৰু বহুত আসলে মই তুমি কথাখিনি কৈ থাকোতে মই ভাবি আছো গোটেই বিষয়টোৱে ইমান কন্ট্ৰাডিকশন ইমান ইফালে গলে সিফালে নহয় সিফালে টানিলে ইফালে নুজুৰে এনেকুৱা ধৰণৰ পৰিবেশ এটাৰ মাজত আমি আছো বহুত এদিন এইটো অকল এইটো এটা বিষয় হ'ব পাৰে তোমাৰ লগত পাতিবৰ কাৰণে এইটো এটা বিষয় হ'ব পাৰে ৰাহুল আন এটা বিষয় লৈছো মই জানো এই বিষয়টো তোমাৰ ক'বলগীয়া থাকিব আসলে ক'বলগীয়া থাকিব বুলি মই তোমাৰ পৰা আশা কৰিছো শেহতীয়াভাৱে আজি কিছু বছৰ ধৰি এই বিশেষকৈ ৰিজাল্ট বিলাকৰ সময় যেতিয়া ফলাফল ঘোষণা হয় কটনৰ সংক্ৰান্তত যথেষ্টখিনি প্ৰসংগ আহে কটনৰ পতন এবাৰ এখন কাকতত দেখিছিল আমাৰ আখৰে হেডলাইন দিছিল হয় আৰু কেৱল এখন কাকতত বুলিয়ে নহয় সোশ্যাল মিডিয়া একেবাৰে ডুবি যায় এই বিষয়টো বাৰু কেনেকৈ চোৱা তোমাৰ কি ক'ব লগা আছে এইটো বিষয় মই আৰ্টিকল এটা লিখিছো এইটো প্ৰসংগত মই অকণমান তোমাৰ পৰা শুনিব বিচাৰিছো কটনৰ পতন বুলি ক'বলৈ কটন কলেজটো নাই কটনৰ ঐতিহ্য কাৰ আছিল 1901 চনত কটন ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হৈছিল নেকি নাই হয় যি ঐতিহ্য গৰিমা আছিলে কটন কলেজৰ আছিলে তাক সিস্টেমেটিক্যালি ধ্বংস কৰা হ'ল কটন বিশ্ববিদ্যালয়ৰ বয়স 3 বছৰ 3 বছৰত ঐতিহ্য গঢ় নলয় গৰিমা গঢ় নলয় গতিকে হেৰুৱাবলৈ আমাৰ একো নাই কটন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দিনা এগৰাকী শক্তিশালী মন্ত্ৰীয়ে প্ৰাক্তন কটনিয়ান শিক্ষামন্ত্ৰী তেওঁ ক'লে যে পৰম পিতা পৰমেশ্বৰৰ কৃপাত দক্ষিণ এছিয়াৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় হ'ব কেনেকৈ হ'ব ৰিচাৰ্চ পেপাৰ কিমানখন ওলাল সেমিনাৰ কেইখন হ'ল আজি কটনৰ পৰা মই নোম চমস্কিৰ লগত কেলে কথা পাতিব নোৱাৰো সেই ব্যৱস্থাটো কৰিলে নাই কেৱল প্ৰিন্সিপালৰ ফলকখন গুচাই ভাইচ চেঞ্চেলৰ ফলকখন লগাই থলেই কলেজৰ পৰা ইউনিভাৰ্চিটি নহয় গতিকে এটা সিস্টেমেটিক খেলিমেলি এটা হৈ আছে সিস্টেমেটিক খেলিমেলিটোৰ কাৰণে আমি ভুগিছো যথেষ্ট ভুগিছো এনেকুৱা দিন আমি যিখিনি মানুহে এনেকুৱা এটা সময়ত কটন এডমিশন ললো আমি কটন কলেজত এডমিশন লৈছো কিন্তু কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা অৰ্ডাৰ আহে মেইন বিল্ডিঙত প্ৰিন্সিপালে অৰ্ডাৰ দিয়ে সিফালৰ পৰা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ভাইচ চেঞ্চেলৰে অৰ্ডাৰ দিয়ে সেই অৰ্ডাৰত কোনটো মানিম কোনটো নামানিম খেলিমেলি মাজত আমি থাকো সেই খেলিমেলিৰ মাজত থাকোতে হঠাৎ কটন কলেজ ষ্টেট ইউনিভাৰ্চিটি উৰিয়ে গ'ল কটন কলেজ উৰি গ'ল কটন ইউনিভাৰ্চিটি আহিল গতিকে 6টা বছৰৰ ভিতৰত কটন কলেজ ষ্টেট ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি তিনিটা এডমিনিষ্ট্ৰেটিভ ইউনিটৰ মাজত যেটো আমি সালসলনি কৰিলো এডমিনিষ্ট্ৰেটিভ খেলিমেলিটো নামৰ সালসলনি নহয় মানুহে বুজি নাপায় সেইটো গতিকে সেই খেলিমেলিটোৱে আমাক বহুত বেছি জিয়াটো ভুগাইছে তাৰ ফলত কটনৰ ৰিজাল্ট বেয়া হৈছে আপুনি যদি চাই 2013-14 চনলৈকে কটনৰ পৰা ষ্টেণ্ড কৰি আছিল তাৰপিছত কিয় নকৰিলে এই এডমিনিষ্ট্ৰেটিভ খেল এই খাম খেলটো কাৰ গতিকে কটন বিশ্ববিদ্যালয় পৰম পিতা পৰমেশ্বৰৰ কৃপাত সাউথ এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি নহয় যদি সাউথ এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি হ'ব লাগে তেতিয়াহ'লে গৱেষণাৰ আধাৰত হ'ব ৰিচাৰ্চ উইঙৰ আধাৰত হ'ব শিক্ষক গৱেষক সেই মানুহখিনিৰ আধাৰত হ'ব এডমিনিষ্ট্ৰেশ্যনৰ সেইটো ক্ষেত্ৰতহে ফুল ছাপোৰ্ট লাগে এনে কোনোবা প্ৰাক্তন কটনিয়ান শিক্ষামন্ত্ৰী আহি পেলাই কৈ দিলে নহয় কথা আৰু আমি ভিডিঅ'টোত আন কিছুমান দিশৰ বিষয়ে আজি নাপাতো মই ৰাহুলৰ লগত আকৌ কথা পাতিম কিন্তু এটা বিশেষ প্ৰশ্ন তোমাৰ প্ৰতি তোমাৰ গোটেই কথাখিনিত মই লক্ষ্য কৰিছো তুমি তোমাৰ ধৰণে যেটো কথা ভাবিছা সেই কথাটো তুমি যেতিয়া তুমি আমি যেটো কওঁ we should exchange our dialogues আমি ধৰা আমাৰ কথাবোৰ আমি ভগাই ল'ব লাগিব নহয় জানো আৰু তুমি লিখিছা তুমি সোশ্যাল মিডিয়াটো তুমি বিভিন্ন সময়ত বিভিন্ন প্ৰসংগ আনিছা মই তোমাৰ লেখাবোৰ
পঢ়ো বুলি এই কাৰণে কওঁ ৰাহুল গৌতমে কি লিখিছে সেই কথাটো জানিবলৈ আচলতে জাতীয় বিদ্যালয়ত পঢ়ি থকা সময়টোৰ প্ৰায় মন গৈ থাকে মই তোমাৰ এখন ৰচনা পঢ়িছিলো এবাৰ প্ৰশ্ন বিচলেট কৰিব হলো ৰবা তোমাৰ এখন ৰচনা মই পঢ়িছিলো আৰু সেই ৰচনাখন পঢ়াৰ পিছত সেইটো কথা মই কম মই মোৰ ধৰণে কম এইটো আচ্ছা এই ৰচনা পঢ়াৰ কথাটো মই কৈ আছো কোৱাচোন সেই বিষয়টো কোৱা না এইটো প্ৰশ্ন কৰি লওক মই এই ৰচনাৰ কথাটো মই কৈ আছো মই ৰচনাখনৰ প্ৰসংগতে বাৰু সুধিছো তোমাক শেষৰ প্ৰশ্নটোলৈ যোৱাৰ আগত আৰু এটা প্ৰশ্ন আহিলে এতিয়া সেই ৰচনাখন মই তোমাক পঢ়িছিলো আজিৰ তাৰিখত তুমি সেই ৰচনাখন সম্পৰ্কত কি ক'বা ৰচনাখন মানে ৰচনা প্ৰতিযোগিতা পাতিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰচনা প্ৰতিযোগিতা আছিলে জৱাহৰলাল নেহেৰুৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে মই লিখিছিলো তাত মই প্ৰথম হৈছিলো এইটো বেলেগ কথা তাত বিচাৰক হিচাপে বিচাৰকতে কি আছিল মই নাজানো মই মুঠতে জানিছো যে তাত আপুনি আছিলে প্ৰফুল্লদা আছিলে এতিয়া যিটো পৰিৱেশ হৈ আছে এই পৰিৱেশটোত মই সেই কথাটো মোৰ বিৰাট মনত পৰে দেই মইতো সেই সময়তো কংগ্ৰেছৰ বিৰুদ্ধে কৰি লিখা মেলা কৰিছিলো তেতিয়া মই স্কুলীয়া ছাত্ৰ আছিলো ইমান লিখা মেলা কৰিব জনাও নাছিলো মই কংগ্ৰেছৰ বিৰুদ্ধে কৰি লিখা মেলা কৰিছিলো কিন্তু কংগ্ৰেছে পতা সেই ৰচনা প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পাইছিলো আজি যদি কাইলে কোনোবাই মোক কোনোবা এটা জেগাত প্ৰফুল্ল কুমাৰ দাসৰ লগত লগ পায় মই কংগ্ৰেছী নেকি কিয় নহয় কাইলে যদি মোক কোনোবা পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত লগ পায় মই বিজেপি নেকি মই এই বস্তুবিলাকত আমাৰ আজি ফেচবুকীয় সমালোচনাত মই বহুত ডাঙৰ এটা সমস্যা এটা পাওঁ যে তেওঁলোকে আইডিঅলজি আৰু ইন্ডিভিজুৱেল একলগ কৰি দিয়ে একেলগ কৰি কিছুদিন আগতে তোমাৰ আৰু এটা সমস্যা হৈছিল এইটোক লৈ নহয় মোৰ সমস্যা হৈয়ে থাকে এইটোক তুমি এটা পবিত্ৰ মাৰ্ঘেৰিটাই মোক মই কাপোৰ পিন্ধিব জানা আগৰ পৰা মোক উচত লোৱা মই তেওঁৰ লগত থাকিলে মোক বিজেপি বুলি কৈ লাভ নাই আৰু মই তাৰ লগত থাকিমেই মই তোমাক সুধিব বিচাৰ প্ৰশ্নটো আচলতে তুমি সেইটো নাছিলে মই সেই ৰচনাখন পঢ়ি তেতিয়ালৈকে সঁচা কথা ক'বলৈ গ'লে মই ৰাহুল গৌতম শৰ্মাৰ লেখা চাগে ইমান বেছি পঢ়াও নাছিলো কিন্তু কিবা এটা কাৰণত যেতিয়া ৰচনাবোৰ আহিছিল ৰচনা যেতিয়া ফলাফল ঘোষণা হ'ল স্বাভাৱিকভাৱে প্ৰথম ৰচনাখন পঢ়িবলৈ মন যায় পঢ়ি চাইছিলো কাৰণ আমি যিসকল বিচাৰকে চাইছিল তেওঁলোকে নামবোৰ নাজানে তেওঁলোকৰ হাতত সেই হেৰিটো নাছিলে কেৱল ৰচনাখন গৈছিলে আৰু সেই ৰচনাখনত তুমি যিবোৰ কথা বিশ্লেষণ কৰিছিলা কেতিয়াও এই প্ৰসংগটো নাহে যে তুমি কিয় তেওঁলোকে পতা প্ৰতিযোগিতাত অংশ লৈছিলা সেইটো প্ৰসংগ নাহে কিন্তু সেই ৰচনাখন পঢ়াৰ পিছত ৰাহুলৰ লেখাৰ প্ৰতি খুব এটা আকৰ্ষণ মোৰ আহিলে সেইটোহে মোৰ আচলতে কনফেশ্যন আছিলে মই তোমাক সুধিব বিচৰা শেষৰটো প্ৰশ্ন হ'ল ৰাহুল গৌতমৰ দৃষ্টিত ৰাহুল গৌতম শৰ্মা বুজি একো নাই ছাত্ৰ বেয়া ছাত্ৰ ছাত্ৰ হিচাপে বৰ ভাল নহয় ছাত্ৰ হিচাপে বৰ ভাল নহয় মোৰ বেক পেপাৰ এগাল আছে মই ভাল ছাত্ৰ নহয় মই ছাত্ৰ মানে একাডেমিকেলি বৰ ভাল ছাত্ৰ নহয় মই যদি মই পঢ়া শুনা কৰো মোৰ ক্লাছত কথা বতৰা হয় আৰু টিচাৰে মোক ভাল পায় মই পেপাৰখনত মই বেয়া নম্বৰ পালো টিচাৰৰ লগত মোৰ সেই ডায়লগটো হয় তথাপি টেকনিক্যালি মই বেয়া ছাত্ৰ ৰাহুল গৌতম শৰ্মাৰ দিছিল ৰাহুল গৌতম শৰ্মা এজন বেয়া ছাত্ৰ বহুত ধন্যবাদ মাজে মাজে গান চান লিখে নাই মাজে মাজে গান চান লিখে আৰু ৰাহুলে বহুত কাম কৰি আছে ৰাহুলৰ এটা প্ৰবন্ধ অলপতে মই ফেচবুকত শ্বেয়াৰ কৰিছিলো 10 টকীয়া সাম্ৰাজ্যৰ সাম্ৰাজ্ঞী নহয় জানো সেইটোতো কাহিনী হৈ গ'ল মই ৰাণী বাইদেউৰ বিষয়ে লিখিলো আমাৰ অখিলদাৰ বৌৰ বিষয়ে লিখিলো মই এতিয়া মই অখিলদাৰ বৌৰ বিষয়ে লিখিলো মই কমিউনিষ্ট হ'ব লাগিব নেকি মানুহবিলাকে মানে তেনেকে ভাবিলে মই আজি অখিল গগৈৰ লগত মোৰ সম্পৰ্কটো এনেকুৱা যে অখিল গগৈ যিটো লাইব্ৰেৰী তেওঁৰ বাকী পলিটিকেল কথা মই বাকী বাদ দিওঁ অখিল গগৈ যিটো লাইব্ৰেৰী আছে তেওঁৰ এটা আলমাৰী আছে এনেকে সাপোজ যে মহাত্মা গান্ধীৰ ৰচনাৱলী কাষৰ এটা আলমাৰী আছে মহাত্মা গান্ধীৰ সমালোচনা গতিকে সেই ধৰণে স্পেচিফাইড এটা পঢ়া শুনা কৰা মানুহ তেওঁ
আৰু তেওঁৰ পৰা মই প্ৰথম গোটেই বেনেডিক্ট এণ্ডাৰছন আনি পেলাই মই জাতীয়তাবাদৰ বিষয়ে পঢ়া শুনা কৰা মানুহ গতিকে পিতাশ্ৰীতা মূলিকৰ ৰাণী গোহাঁই বাইদেউৰ কথাটো নকয় বাৰু ৰাণী গোহাঁই বাইদেউ গোহাঁই ছাৰক বাদ দি পেলাও ৰাণী গোহাঁই বাইদেউ আমাক যিটো পায়স খুৱায় সেইটো কাৰণে তেওঁৰ বিষয়ে ৰচনা লিখিব পাৰি গতিকে সেইটো মই নকওঁৱেই কিন্তু মোৰ গোহাঁই ছাৰৰ প্ৰব্লেম আছে মই তাৰ কেইদিনমান আগত গোহাঁই ছাৰৰ লগত মই ফেচবুকত লিখিছিলো এটা কথা তেওঁ অখিল গগৈক কা আন্দোলনৰ প্ৰাণপুৰুষ বুলি কৈছিলে মই মানিলো নাছিলো বেকে লিখিছো গতিকে আপত্তি থাকিলেও এই সমস্যাটোৱে মই বহুত বেছিকে পাওঁ উঠিবা মানে কিয় ইমান মানুহবিলাক কিয় ইমান ৰেডিকেল হৈ গ'ল কিয় মানে বগা আৰু ক'লা হৈ গ'ল এখন দেখিলে হাহাকাৰ হোৱা পৰিস্থিতি এটাৰ মাজত মোৰ কাৰ লগত ফটো নাই মোৰ তৰুণ গগৈৰ লগত ফটো আছে মোৰ সৰ্বানন্দ সোণোৱালৰ লগত ফটো আছে মোৰ নিজৰ আপুনি হেৰিখনত চালে দেখিব মোৰ কাৰ লগত ফটো নাই তেওঁ সুবিধাবাদী নেকি মই ইস্যু বেছড মই এইটো ভাল পাইছো এইটো বেয়া পাইছো মই তেনেকে কম কথাখিনি মানুহটোক মই কেলে মই তেনেকুৱা কৰি ইনফেক্ট মই এইটো কৈছো এইটো মানুহে কেনেকে লৈ মই নাজানো আজি যতীন দাক লৈ বহুত সমালোচনা হৈছে জুবিনক লৈ হৈছে যতীন দাই যেটো কাম কৰিলে মই চূড়ান্তভাৱে বিৰোধিতা কৰো তেওঁ সেই ফাঁকিটো দিব নালাগিছিলে মানুহক কা আন্দোলনক তেওঁ ভৰ্ৎসনা কৰিলে তেওঁ নৎসাত কৰিলে তাৰ বিৰোধিতা কৰো কিন্তু সেই ক্ষেত্ৰত যতীন বৰাক মই যেটা সমালোচনা কৰিম মই তো 30 বছৰীয়া অভিনেতা হিচাপে কেৰিয়াৰটোক মই হাত নলগাম মানে আঙুৰি নোলোৱা এটো কথা নলগাম এটো মোক কোনোবাই ভুল বুলি ক'ব পাৰে কিন্তু মই নলম মানে কাৰণ মই জন্মৰ পৰা যতীন বৰা জুবিন গাক লৈ পেলাই মানে কৈছো আমাৰ সমস্যাটো হেতু বৰ ডাঙৰ সমস্যা যে আমি কিবা এটা হলে আমাৰ গোটেই ব্যক্তিগত জীৱন সামাজিক জীৱন সকলো জীৱন হাঙুৰি একেবাৰে পিঠাগুৰি আপুনি কেতিয়াবা গোহাঁই ছাৰৰ বিষয়ে কথা এটা লিখি দিব আপোনাক আহি পেলাই আপুনি কমিউনিষ্ট আপুনি অমুক এনেকে গালি দিব কি কথা হ'ব পাৰে গোহাঁই ছাৰ মই বেয়া পাব কিন্তু গোহাঁই ছাৰ হয়তো হিৰেণ গোহাঁই ছাৰ হয় অসমত যিকোনো আদৰ্শৰ যিকোনো মানুহে লিখা মেলা কৰা প্ৰত্যেকজন মানুহে কিতাপ পঢ়া প্ৰত্যেকজন মানুহে গোহাঁই ছাৰৰ ভৰিত ধৰিব লাগিব তেওঁ সেৱা এটা কৰি আহিব লাগিব সেই সম্পৰ্কটো বেলেগ মই গোহাঁই ছাৰৰ শত্ৰু হলেও মই গোহাঁই ছাৰৰ ভৰিত ধৰি আহিব লাগিব কাৰণ তো কেম্ব্ৰিজত চাকৰি কৰিবলৈ নগ'ল কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহিল এই ধি মনিষাটোক মই সন্মান নকৰাকে থাকিলে নহব তাৰ আধাৰত তেওঁ কি কথা কৈছে সেইটোৰ লগত মোৰ আপত্তি থাকিব পাৰে আমাৰ মতান্তৰ যিকোনো বিষয়ত হ'ব পাৰে কিন্তু আমি মতান্তৰটোক লৈ মনান্তৰ কৰি এনেকুৱা পৰিবেশ কৰি পেলাও হয় খুব অসহ্য পৰিস্থিতি হৈ থাকে বহুত সময়ত ভুক্তভোগীও হৈছো মানে তুমি ঠিকেই কৈছা কিবা এটা কথা কোৱাৰ লগে লগে ভক্ত বুলি এটা আজিকালি লেবেলো আহি যায় গতিকে বৰ অসুবিধাজনক পৰিস্থিতি কিন্তু তাৰ মাজতো ৰাহুল চিন্তাবোৰ জীয়াই ৰাখিব লাগিব আৰু মই ভাবো যে যেতিয়ালৈকে মানে চিন্তা কৰিব পৰা হৈ থাকে বিষয় এটাক নিজৰ পাৰ্সপেক্টিভ নিজৰ ধৰণেৰে তেওঁ বিশ্লেষণ কৰিব পাৰে তাৰ পিছত সেই বিষয়টোক এটা সামূহিক অৰ্থলৈ নিব পাৰে তেতিয়ালৈকে কিন্তু কথাবোৰত এই সদৰ্থক কথাটো থাকিব আজি তোমাৰ লগত বহুত কথা পাতিলো আৰু বহুত বিষয়ত তোমাৰ লগত মোৰ হয়তো মত পাৰ্থক্য থাকিব পাৰে আৰু মত নিমিলাটো স্বাভাৱিক কাৰণ আমাৰ নিজৰ ইন্ডিভিজুৱেল এক্সিস্টেন্স এটা আছে আমি সেই ধৰণেৰে কিছুমান কথা আমি ভাবো কিন্তু মোৰ কাৰণে এই যে মই ৰাহুল গৌতম শৰ্মা মই তোমাতকৈ বয়সৰ ফালৰ পৰা যিমান সময় মই পৃথিৱীখনক লেখা মেলাৰ প্ৰসংগলৈ মই কোৱালিটিৰ ফালৰ পৰা সেইটো প্ৰসংগ মই নাহো সেইটো মই কেতিয়াও নাহো কিন্তু মই এটা কথা জানো যে মই তোমালোকৰ পৰা এই যে কথাখিনি পাতি থাকোঁতে মই বহুত কথা সেইখিনি মই মোৰ মনটোত টুকুৰিয়াই গৈছে এইটোৱে এটা কথা কালি পৰহি ৰত্নাম্বাৰ লগত কথা পাতি এটা কথা কৈছিল মাত নমতাকৈ থকাতকৈ যদি বিষয়টোৰ সম্পৰ্কত মাত এটা অকণমান মাতিছুই তেতিয়া সেই মৌন পৰিৱেশ এটাত সেই মাতটো এটা ডাঙৰ মাত হৈ থাকে এইটো খুব দৰকাৰী কথা মাতটো ৰাখিবা আৰু তোমালে ৰাহুল শুনিছা হয় তোমালে বহুত শুভকামনা থাকিল কুশলে থাকা গীত লিখি থাকা নিজৰ চিন্তাৰ কাৰণে তুমি কাম কৰি যোৱা
কুশলে থকা বহুত মৰম থাকিল তোমালে মই আপোনাক কৈ দিলো মই যিখিনি যেনেকে মোৰ সমাজখন মই যেনেকে বুজি পাওঁ মই ভাবো যে মই কিবা এটা কৰিলে কাকো মই সলাব পাৰিম বুলি মই কেতিয়াও নাভাবো ইনফেক্ট এই ইণ্টাৰভিউটোত আপুনি মোক ইণ্টাৰভিউ বুলি নকওঁ কথা বতৰাত আপুনি মোক যিখিনি কথা সুধিলে মোক বেয়া পোৱা মানুহৰ বিষয়ে মই যিখিনি ক্লিয়াৰ কৰিলো তাৰ পাছতে এইটো তলত কমেন্ট এটা মানুহে দিবলৈ আহিব আকৌ এইটো তলত জুবিনৰ চামচা বুলি লিখিব আকৌ এইটো তলত এগ্ৰেছিভ বুলি লিখিব এৰগেন্ট বুলি লিখিব গতিকে মই সেই বস্তুটো মই বুজি পাওঁ আৰু মানুহৰ সেই ৰাহুল পৰিস্থিতিটোৰ পৰা মানুহৰ দৰে ভাবিবলৈ এৰি দিয়া তুমি জানাই এইটো কথা কেতিয়াও তুমি না মই সঁচাকে মই এইটো এৰি দিওঁ না মই মানুহক মানুহৰ ভাৱে এৰিবলৈ মানুহক মানুহৰ ভাৱে ভাবিবলৈ মই এৰি দিওঁ মই খালি মব বোলা বস্তুটো মই বিশ্বাস কৰোঁ যে ইয়াক এইখিনি মানুহে বেয়া পায় গতিকে ময়ো বেয়া পাম এইটোৰহে মই বিৰোধিতা কৰোঁ মই সেইকাৰণে কওঁ যে মোৰ কথাখিনি শুনক কি লিখিছো পঢ়ক বেয়া পালে বেয়া পাব গালি পাই দিয়ক কো আহে নাযায় মই শুনিম আপুনি কি গালি পাইছে মই শুনিম খালি মবত নাথাকিম আজিলৈ আহো ৰাহুল ভালে থাকা প্ৰিয় দৰ্শক আজি ৰাহুলৰ সৈতে বহুত কথা পাতিলো আৰু আচলতে কি কথা পাতো আহকত সেইটোৱে উদ্দেশ্য আমি কথা পাতো মনৰ মাজত লৈ ফুৰা কথাবোৰ পাতিবলৈ বিচাৰো আৰু ৰাহুলৰ কথাখিনি হয়তো আপোনালোকক কিছুমান কথা ভাবিবলৈ দিব আৰু ৰাহুলে যিটো কথা কৈছে কমেন্ট বক্সত গৈ কোনোবাই তেনেকুৱা ধৰণে লিখিবও পাৰে সেইটো আপোনালোকৰ কথা কিন্তু মই এটা বিশ্বাস কৰো যেতিয়ালৈকে মানুহে চিন্তা কৰি থাকিব পাৰে বিষয় এটা অন্তত পৰ্যবেক্ষণ কৰিব পৰাকে নিজৰ মনটো সক্ৰিয় কৰি ৰাখে সেই কথাটো অত্যন্ত জৰুৰী আপোনালোকক সকলোলৈকে বহুত বহুত মৰম থাকিল